মাৰ্চ মাহ যেতিয়া আহে মই মটৰচাইকেলটো বিকি দিওঁ মানুহে গম নাপায় কি কাৰণে বিকো মানুহ দেউতা আজি নাই দেউতাৰ কথা মনত পৰে যদি আমি সহায় নকৰোঁ তেতিয়াহ'লে মোৰ অন্তৰত শান্তি নাপায় সেইটো কাৰণে মই ৰাতি 3টা বজাতো যদি কোনোবাই মাতে আহি মই যাওঁ তেতিয়া মৰিয়ানী টাউন নহয় মৰিয়ানী সমষ্টিৰ কাৰণে আমি কাম কৰিব লাগি গ'লোঁ বৰ্তমানৰ MLA ৰূপজ্যোতি কৰ্মী তেতিয়া আমাক হেল্প কৰিছিলে আমাৰ লগত তেতিয়া আছিলে আমাৰ মুখ্যমন্ত্ৰী ছাৰক মই কিবা এটা গিফ্টও দিছিলোঁ তেওঁ কৈছে কেলে এইবিলাক লাগে খুব ভাল তেওঁৰ লগত কথা পাতি মই আৱেগিক হৈছিলোঁ চকু পানী ওলাই গৈছিলে ইমান মিউনিচিপাল ইলেকশ্যনটো ওচৰত চাপি আহিছে সময়টো এই নৱেম্বৰত হ'ব এই ডিচেম্বৰত হ'ব এই জানুৱাৰীত হ'ব অলপ ফূৰ্তি আছিলে তাৰ পিছৰ পৰা দেখিছোঁ নাই অলপ মানে কি কথা কি নাই কেনেকুৱা অলপ লাগিছিলে তো মানে আমাৰ যিটো লোকেল আৰু নকওঁ এইকেইটা বহলাই এতিয়া শুইছোঁ তেনে এনেকুৱা লাগিছে মোৰ কোনো নাই মই অকলে হৈ গ'লোঁ নমস্কাৰ আপোনালোকে চাই আছে ষ্টাৰ্টআপ ইয়া সাজিদ আৰু আমাৰ অনুষ্ঠানত আজি এক বিশেষ অতিথি আছে সেয়া হৈছে মৰিয়নিৰ পৌৰসভাৰ উপসভাপতি তেওঁ এজন মৰিয়নিৰ ব্যৱসায়ী এজন সমাজকৰ্মী তথা মৰিয়নি নৱনিৰ্বাচিত পৌৰসভাৰ উপসভাপতি আৰু তেওঁৰ জীৱন যাত্ৰাৰ বিষয়ে জানিম তেওঁ এজন শূন্যৰ পৰা আৰম্ভ কৰি এজন সফল ব্যৱসায়ীৰ লগতে সমাজকৰ্মীৰ লগতে যি নৱনিৰ্বাচিত উপসভাপতি কেনেকৈ তেওঁৰ জীৱন সেই জীৱনৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ আমাৰ অনুষ্ঠানটো চাই আপোনালোকে ভাল পাব দাদা আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ প্ৰদীপ দাসৰ এজন সফল ব্যৱসায়ী এজন সমাজকৰ্মী তথা মৰিয়নি নৱনিৰ্বাচিত পৌৰসভাৰ উপসভাপতি এই যাত্ৰা প্ৰদীপ দাসৰ জন্ম ক'ত হৈ সকলো কথা পাতিম এই প্ৰদীপ দাসৰ এতিয়া জন্ম ক'ত আৰু এই যাত্ৰা যি ব্যৱসায়ী যাত্ৰা সেই যাত্ৰা ক'ৰ পৰা আৰম্ভ হ'ল মোৰ জন্ম মোৰ মৰিয়নি কেন্দি পাৰ্ক আগৰ 1 নম্বৰ ৱাৰ্ড আছিলে বৰ্তমান 3 নম্বৰ ৱাৰ্ড এই কেন্দি পাৰ্ক প্ৰাথমিক স্কুলৰ ওচৰত মোৰ জন্ম কেন্দি পাৰ্কত হৈছে আৰু আমি 2 ভাই 2 ভনী তো বৰ্তমান আমি মই ইয়াত আছোঁ জয়মতী নম্বৰ 1 নম্বৰ ৱাৰ্ডত আৰু মোৰ পুৰণা ঘৰত মোৰ দাদা থাকে আৰু 2 ভনী মই বিয়া দিলোঁ আৰু আমি স্কুল আৰম্ভ কৰিছিলোঁ মৰিয়নিৰ পৰাই মৰিয়নিত আমি স্কুল লাইফ আৰম্ভ কৰিছিলোঁ আৰু স্কুলত আমি খুব ধুনীয়াকৈ পঢ়া শুনা কৰিছিলোঁ আমি খেলা ধূলা খুব ভাল পাইছিলোঁ আৰু খেলিছিলোঁ আৰু স্কুলত খুব কম্পিটিশ্যন আমি কৰিছিলোঁ আৰু স্কুলত খুব এটা সুন্দৰ লাইফ গৈছিলে কিন্তু আমি আচলতে কি ফেমিলিখন আমি চলাই আছোঁ দেউতা চলাই আছিলে মা দেউতাই কিন্তু আমি যে খুব বেছি এটা মানে আমাৰ ফাইনেন্সিয়েলি চাউণ্ড তেনেকুৱা নহয় আমি খাই লৈ ধুনীয়াকৈ আছিলোঁ আৰু কিন্তু দেউতাৰ পৰা চাইকেল এটা বিচাৰিলে যে দিব পৰা তেনেকুৱা নহয় বা এটা খুব ধুনীয়া এটা আগৰ দিনত টাংক পাই স্কুলত লৈ যোৱা সেই টাংক বিচাৰিছিলোঁ সেই টাংক তেতিয়া দিব নোৱাৰে তেতিয়া মই 7-8ত পঢ়োঁ আৰু তেতিয়া এদিন আমাৰ যিটো কেন্দি পাৰ্ক ঘৰ আছে ঘৰটো একচুৱেলি আমাৰ আছাম টাইপৰ আছিলে আৰু আমাৰ 3ফালে ৱাল আছিলে আৰু ফ্ৰণ্ট ছাইড যিটো আছিলে এইটো কেঁচা বেৰা আছিল তেতিয়া আমাৰ 1 বছৰ 1.5 বছৰ মূৰে মূৰে আমাৰ বেৰাকেইটা বেয়া হয় তেতিয়া এই বেৰা দিবলৈ আমাৰ বাঁহৰ কাম কৰা মানুহ মাতি আনে দেউতাই মাতি আনে তেতিয়া তেওঁলোকে বনায় মই চাই থাকোঁ খুব মনোযোগ সহকাৰে চাই থাকোঁ কেনেকুৱা বনায় কি কৰে কি নাই দেউতাই সিহঁতক কিমান টকা দিয়ে মোৰ সৰুৰ পৰা এইবিলাক ইণ্টাৰেষ্ট আছে মই চাই থাকোঁ তাৰপাছত এদিন এনেকুৱা মই যেতিয়া স্কুলত যাম স্কুলত বেগকেইটা লোৱাৰ কাৰণে বাকচ এটা বিচাৰিছোঁ খুব ধুনীয়া আগত এলুমিনিয়াম বাকচ থাকে তো দেউতাই কৈছে এতিয়া মই দিব নোৱাৰিম পইচা নাই তেতিয়া মই ক'লোঁ দেউতা এতিয়াতো বেৰাটো বনাব লাগে তেওঁলোকতো পইচা দিবা যদি বেৰাটো মই বনাই দিওঁ আৰু তেতিয়াহ'লে পাৰিবা নাই মোক দিবলৈ তেতিয়াতো হাঁহিছে আৰু কৈছে তই পাৰিবি জানো মই সাহসেৰে কৈছোঁ পাৰিম তেতিয়া মই আৰু মোৰ দাদা আপুনি এনে কাম জানিছিলে নে সেই কাম চাই শিকা কাম চাই শিকা আৰু তেতিয়াতো আৰু বাঁহৰ কাম খুব বেছি হয় আৰু এই আমাৰ বাঁহৰ কামটো প্ৰত্যেক বছৰ 1.5 বছৰ মূৰে মূৰে বাঁহৰ বেৰাকেইটা বনায় তেতিয়া কেঁচি বেৰা বুলি কয় এনেকুৱা দিয়ে তো সেই বেৰাকেইটা আমি তেতিয়া মুলি বাছ আনিলোঁ মুলি বাছ লাগে তো ৰাস্তাত আমি বনাই আছোঁ তেতিয়া ওচৰা মানুহকেইটা যায় হাঁহে তেতিয়া মোৰ ঘৰৰ ওচৰত সুশান্ত দা বুলি আছে ইণ্ডিয়ান বেংকত চাকৰি কৰে সুশান্ত ঘোষ তেওঁ কৈছিলে তই পাৰিবি জানো মই কৈছোঁ পাৰিম বনাবলৈ তো বনাই দিলোঁ বেৰাখন বনাই পেলাই ভাল লাগিলে আৰু কিন্তু তাতকৈও বেছি ভাল লাগিলে দেউতাই সঁচাকৈ এই স্কুলত যোৱাৰ কাৰণে যিটো এটা এলুমিনিয়াম টাইপৰ যিটো চিলভাৰৰ পাইছে এটা টাংক থাকে সেই টাংকটো মোক কিনি দিছিলে তো তেতিয়া স্কুলত যোৱাৰ মানে আমেজটোৱে বেলেগ আছিলে সেইদিনা মই বাকচ লৈ স্কুলত গৈছিলোঁ তেনেকুৱাকৈ চলিছে আৰু আমি 2 ভাই 2 বোন
4টা আমি চলি আছোঁ, খুব ধুনীয়াকৈ চলি আছোঁ। তাৰপিছত আমি কলেজ পালোঁ, স্কুল লাইফ আমি মৰিয়নি ৰেল স্কুলত পঢ়া শুনা কৰিছোঁ আমি চবে। তাৰপিছত মৰিয়নি কলেজত আমি পঢ়া শুনা আৰম্ভ কৰিলোঁ। তাৰপিছত আমি চাই থাকোঁ আৰু দেউতাৰ বিজনেছ আছিলে, কাপোৰৰ বিজনেছ, খুব ধুনীয়া যে চলে, খুব ভাল চলে তেনেকুৱা নহয়, বিজনেছটো চলি আছে, আমাৰ একো অসুবিধা নহয়, চলি আছে। চনৰ কথা দিয়া আছে? এইটো চলি আছে 89, 90, তেতিয়া মই 91ত মই কলেজ গৈছোঁ। তেতিয়া মই কলেজত যাওঁ তেতিয়া মই দোকানত আহোঁ, কেতিয়াবা অলপ বহোঁ মানে এনেকুৱা মানে কেতিয়াবা কাপোৰ দোকানটো নতুন মাল যেতিয়া আহে তেতিয়া আহোঁ, এই কিবা এটা স্পৰ্টিং পাওঁ নেকি, কিবা এটা চাৰ্ট পাওঁ নেকি, এই দেউতাৰ লগত গোটেই দিন বহি থাকোঁ, দেউতা নাই নকয়, তেতিয়া কান্দোঁ আৰু যে গেঞ্জি এটা লাগে। দেউতা কয় তোক দি কি হ'ব, তোৰতো আছে পিন, এইটো বিকিলে আমাৰে ভাল হ'ব, দোকানত 2 পইচা আহিব, ঘৰটো বনাব পাৰিম। তেতিয়া আমাৰ ৰান্নাঘৰটো, কিচেন যিটো কয়, সেই ৰান্নাঘৰটো আছিলে বাঁহৰ, কিন্তু আমাৰ থকা ঘৰটো আছাম টাইপ আছিলে, বাঁহৰ আছিলে। তেতিয়া এই ঘৰটো বনাব লাগে এনেকুৱা কয় আৰু তেতিয়া তেনেকুৱাকৈ চলিছোঁ আৰু। কিন্তু লাষ্টলি গেঞ্জি 1-2টা দিয়ে আৰু বিহুত আৰু। তেতিয়া আমাৰ বহাগ বিহু ক'লে ভিতৰত পিন্ধা চেণ্ডো গেঞ্জি এটা দিয়ে, আৰু পূজা বুলি ক'লে আমি বহি থাকোঁ, দেউতা পূজা আহিছে বস্তু আনিব, কিন্তু নহয়, পূজাৰ আগদিনা যিদিনা দেৱী নিয়ে, ষষ্ঠীৰ দিনা দেউতা দোকানৰ পৰা আমাৰ কাৰণে এই হাফ পেণ্ট, যেতিয়া নতুন কাপোৰ আৰু তেনেকুৱা লৈ যায়। তেনেকুৱাকৈ আৰু চলিছোঁ, ঠিকে আছে। কিন্তু মোৰ এটা হেঁপাহ আছিলে যে দোকানখন খুব ভালকৈ চলাব লাগে, খুব ধুনীয়া চলিব লাগে, খুব মানে এটা ইনকাম চ'ৰ্চ এটা ভাল হ'ব লাগে। তেতিয়া মই আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, ডিগ্ৰী নাম লগালোঁ তেতিয়া BComত 93ত নাম লগাইছোঁ। তেতিয়া খেলিবলৈ গৈ মই এই ভৰিটো দুখ পাইছিলোঁ। তেতিয়া কি খেলিছিলে? ক্ৰিকেট খেলিছিলোঁ, ক্ৰিকেট খুব খেলিছিলোঁ। দৌৰিবলৈ যাওঁতে বেট লাগি এইটো কিবা এটা দুখ পাইছিলোঁ। তেতিয়া মই দৌৰিব নোৱাৰোঁ, দৌৰিব গ'লে ভৰিটো একদম চিধা হৈ থাকে, বেণ্ড নহয়। তেতিয়া ট্ৰিটমেণ্ট কৰাইছোঁ, ইয়াত ডিব্ৰুগড় মেডিকেল কলেজতো কৰাইছোঁ, ভাল হোৱা নাই। তাৰপিছত আমাৰ মৰিয়নিত এজন ব্যৱসায়ী আছে, মোৰ লগত খুব ভাল, নাৰায়ণ চৌধুৰী। তেওঁ এদিন মোক ক'লে 95ত যে মই ভেলুৰ গৈ আছোঁ, আমাৰ লগত নাটছাৰো যাব, মোৰ কলেজৰ ছাৰ এজন আছে, তেওঁ যাব, তই যাবি নেকি? মই কৈছোঁ যাম, মানে আমাৰতো পইচা নাই। তেতিয়া দেউতাক ক'লোঁ, দেউতা মই এনেকুৱা যাব লাগে ডক্টৰ দেখাবলৈ, পইচা হ'ব নেকি? কৈছে ইমান পইচাটো দিব নোৱাৰোঁ। কোনমান চনৰ কথা আছিলে? 95ত তেতিয়া 5,000 টকা দেউতা দিছিলে। তেতিয়া আমি ভেলুৰ গৈছিলোঁ, ভেলুৰ গৈ মই ডক্টৰ দেখালোঁ, ডক্টৰ দেখাই তাৰপিছত ক'লে তেওঁলোকে অপাৰেশ্যন কৰিব লাগে, অপাৰেশ্যন কৰিব লাগে, কিমান পইচা লাগে? 30,000। তেতিয়া আৰু মোবাইল নাই, মই ফোন কৰিলোঁ তেনেকুৱা ছিষ্টেমত। ইয়াত ফোন কৰাৰ পাছত, খবৰ দিয়াৰ পাছত দেউতাই ক'লে মই ইমান পইচা দিব নোৱাৰোঁ, তই আহি যা, আমি বেলেগত দেখাই মেলি যদি অপাৰেশ্যন কৰিব কয় আমি পইচা গোটাই মেলি তোৰ অপাৰেশ্যনটো কৰাই দিম। এতিয়া মই ক'লোঁ মোৰতো অপাৰেশ্যনটো লাগিব, কাৰণ মোৰ ভৰিটো ভাল হ'ব লাগিব, আৰু ভৰিটো ভাল হ'লে মই কাম কৰিব পাৰিম, পঢ়া শুনা কৰিব পাৰিম, খেলিব পাৰিম, বিজনেছ কৰিব পাৰিম। তাৰপিছত খুব দুখ লাগিলে সেইদিনা, মই ভেলুৰত চকু পানী ওলালোঁ। তেতিয়া নাৰায়ণ দাই কৈছে তই চিন্তা নকৰিবি, তোৰ দেউতাক ময়ো ক'ম। তেতিয়া দেউতাক নাৰায়ণ দাও ক'লে, কোৱাৰ পিছত দেউতাক কৈছে ইমান পইচাটো আমি পঠাব নোৱাৰিম, তাক পঠাই দে, আমি পাছত চাই ল'ম। তাৰপিছত মই লাষ্টলি আৰু দেউতাক ক'লোঁ কিমানমান পইচা দৰকাৰ হৈছিলে? তেতিয়া 30,000 টকা কৈছিলে অপাৰেশ্যন কৰিবলৈ। 30,000 টকাৰ ভিতৰত মই তাত ডক্টৰ দেখাই মেলি মোৰ ওচৰত 3,000 টকামান আছিলে। তাৰ পাছদিনা আকৌ ডক্টৰৰ ওচৰলৈ গ'লোঁ, এদিন দুদিন মূৰে ডক্টৰ দেখাব লাগে। ডক্টৰ যেতিয়া দেখালোঁ তেতিয়া তেওঁ সুধিলে যে পইচা গোটালে নেকি? মই কৈছোঁ পইচাটো মই ইমান নোৱাৰিলোঁ, অলপ আনিছোঁ পইচা। কৈছে ঘৰৰ অৱস্থা কেনেকুৱা? মই কৈছোঁ দেউতাৰ সৰু মৰু দোকান আছে। তেতিয়া ডক্টৰজনৰ ভাল, আৰু ডক্টৰ ভগৱান বুলি কয়, তেতিয়া তেওঁ মোৰ কাৰণে ভগৱান আছিলে। তেওঁ ক'লে ঠিক আছে 30,000 নালাগে, তুমি 15,000 16,000 দিবা, এনেকৈ ক'লে। তেতিয়া লাষ্টলি তেওঁ আৰু কিবা 15,000 বা 13,000 মানিলে। তেতিয়া মই দেউতাক ক'লোঁ তাৰ পৰা ভেলুৰৰ পৰা যে আপুনি মোৰ কাৰণে টকা পঠাওক, আজি টকা নপঠাই মই অপাৰেশ্যন কৰিম, আৰু অপাৰেশ্যন কৰাৰ পাছত যদি মোক নেৰে পইচাৰ কাৰণে মই তাতে থাকি যাম, আৰু তাতে থাকি পেলাই কাম কৰি মই পইচা শোধ কৰি তাৰপিছত মই ঘৰত আহিম। তাৰপিছত ঘৰত আৰু মা চিন্তা কৰিছে, গোটেই আমাৰ ৰিলেশ্যনৰ মানুহকেইটা সকলোৱে চিন্তা কৰিছে কি কৰোঁ কি নাই।
মই অলপ আৱেগিক হৈ গ'লোঁ এইটো সময়ত কি কৰোঁ দেউতাক এনেকুৱা কথা ক'লোঁ তাৰপিছত খুব কষ্টকৈ ইয়াৰ পৰা মানুহ এজন গৈছিলে এতিয়া তেওঁৰ এই কিবা টেপ ৰেডিঅ' এনেকুৱা দোকান আছে কানু চন্দ্ৰ বুলি কয় তেওঁৰ চাচুৰি মাৰ কিবা বেমাৰ আছিলে তেওঁৰ হাতত টকা অলপ পঠাইছিল তেতিয়া অপাৰেশ্যন কৰি আহিছোঁ কিন্তু সেইদিনা ৰাতিয়ে মই চিন্তা কৰিছিলোঁ পইচাটো খুব দৰকাৰ বিজনেছ কৰিব গ'লে খুব ভাল হ'ব লাগে সেইটো মোৰ জীৱনৰ একটা টাৰ্ণিং পইণ্ট আছিলে মই তেতিয়া শপত লৈছিলোঁ যে মানে নিজে আৰু প্ৰমিছ কৰিছোঁ মই কাকো কোৱা নাই আজিলৈকে দেই মই এইটো প্লেটফৰ্ম পাই পেলাই মই কৈ আছোঁ সেই ৰাতি মই শপত লৈছিলোঁ যে মানে পইচাটো মানুহৰ জীৱনত খুব দৰকাৰ আৰু পইচা কমাব লাগিব আৰু মই সেইদিনাই মই চিন্তা কৰিছিলোঁ মই নিজে বিজনেছ কৰিম ব্যৱসায় কেতিয়াৰ পৰা আৰম্ভ কৰি দিলে ব্যৱসায় মই আৰম্ভ কৰিছোঁ নিজৰ ব্যৱসায় আৰম্ভ কৰিছোঁ মই 97 তাৰ অহাৰ ভেলোৰৰ পৰা অহা কিছুদিনৰ পাছত ভেলোৰৰ পৰা অহাৰ পাছত মই পাৰ্ট 1 ফাইনেল যেতিয়া দিছিলোঁ তেতিয়া মই অপাৰেশ্যন কৰা ভৰিটো চিধাকৈ দোকানতে বহি থাকোঁ অলপ দেউতাক সহায় সহযোগ কৰোঁতে তেতিয়া মোৰ দাদা যিজন আছিলে দাদা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিজনেছত আহি গ'ল তেতিয়া ময়ো অলপ কাপোৰ দোকানত জোৰ লগালোঁ তেতিয়া কাপোৰ দোকানটো অলপ ভালকৈ চলিব আৰম্ভ কৰিলে তেতিয়া মই দেউতাক কৈছোঁ দেউতা মই ডিগ্ৰী ফাইনেল দিলোঁ মই এতিয়া আৰু কাপোৰ দোকান নকৰোঁ মই বেলেগ এটা বিজনেছ নিজাববীয়াকৈ কৰিম তেতিয়া দেউতাই ক'লে কি কৰিবি মই ক'লোঁ মই মেডিচিনৰ বিজনেছ কৰিম তেতিয়া কৈছে তই এবাৰ ভালকৈ চিন্তা কৰি ল আৰু সময় আছে মেডিচিনৰ বিজনেছ কৰিবি নে কাপোৰ দোকানেই খুলিবি এনেকুৱা চাই ল মই কৈছোঁ নাই মই মেডিচিন বিজনেছেই কৰিম তাৰপিছত মোক সুধিলে কি কাৰণে বাৰু মই কৈছোঁ নহয় আপুনিও কেতিয়াবা দৰৱ চৰৱ আনে বা কোনোবাই পেচেণ্ট আছে তেওঁলোকে দৰৱ কিনে মই অলপ ছ'চিয়েল টাচটো বেছি ভাল পাওঁ কাৰণ কি মোৰ দেউতা দেখিছোঁ কিছুমান বয়সস্থ মানুহ ঘৰত আহে ছোৱালীৰ বিয়া তেতিয়া দেউতা তেতিয়াৰ সময়ত 1500 টকা নোৱাৰিলেও দেউতা আমাক দিব নোৱাৰিলে তেওঁক দিয়ে তো দেউতাৰ পৰাই ময়ো এইবিলাক শিকিছিলোঁ তো ময়ো ভাবিছোঁ যে মেডিচিনৰ বিজনেছটো কৰিলে মই ৰাইজক অলপ সহযোগ কৰিব পাৰিম সহায় কৰিব পাৰিম আৰু সেইটো ক্ষেত্ৰত মই আৰম্ভ কৰিলোঁ 97 অগষ্টৰ 1 তাৰিখে মই মেডিচিন দোকান আৰম্ভ কৰিলোঁ আৰু আজি 2023 অগষ্টৰ 1 তাৰিখ তো 26 বছৰ মই পাৰ কৰিলোঁ দীঘলীয়া এটা সময় আৰু এই সময়ত বহুত ঘাত প্ৰতিঘাতৰ মাজে মই পাৰ কৰিব লগা হৈছোঁ কাৰণ দেউতা মোক দোকানটো লৈ দিছিলে আৰু দোকানটোৰ ফাৰ্নিচাৰ বনাবলৈ কিছু টকাহে দিছিলে পুৰা টকা দিয়া নাই তেতিয়া আমাৰ ওচৰত আৰু পইচা নাই তেতিয়াৰ সময়ত 1 লাখ বা 1.5 লাখ টকামান লাগিছিলে কিন্তু মই যেতিয়া যোৰহাটত মেডিচিন কিনিবলৈ যাওঁ হ'লচেলাৰ ওচৰত তেতিয়া তেওঁলোকে কেছ ল'ব নে ক্ৰেডিট ল'ব এনেকুৱা সোধে ক্ৰেডিট ল'লে নাই নহ'ব বুলি কয় মই আৰু সৰু হ'ব লাগে মনটো বেয়া লাগে পইচা কি কৰিম কেনেকুৱা আনিম তেনেকুৱাকৈ চলি আছে আৰু লাইফ আনো কিন্তু মোৰ কেতিয়াও বিজনেছত কম্পিটিশ্যন নাছিলে মোৰ নিজৰ ভিতৰত চেলেঞ্জ আছিলে যে মানুহ এটা নিবেদিতা মেডিকেলত আহিব দৰৱ ল'বলৈ সেই মানুহজনক প্ৰেছক্ৰিপশ্যনৰ প্ৰত্যেকটা দৰৱ দিব লাগে সেইটো মোৰ চেলেঞ্জ আছিল মোৰ কাৰো লগত কেতিয়াও কোনো দোকানীৰ লগত মোৰ কম্পিটিশ্যন নাই মোৰ নিজৰ লগত কম্পিটিশ্যন মই তেতিয়াৰ পৰাই মই কাষ্টমাৰক কৈ থাকোঁ আজি যদি আপোনাৰ প্ৰেছক্ৰিপশ্যনত মই 2টা দৰৱ দিব পাৰিছোঁ আপুনি 1 ঘণ্টা ৰৈ দিয়ক মই আনি দিওঁ তেনেকুৱাকৈ মই বাইক লৈ যোৰহাটত যাওঁগৈ এটা দৰৱ মই আনি দিওঁ মোৰ লছ হয় লছ হ'লেও মই এনেকুৱা ভাবোঁ যে কাষ্টমাৰটো পাইছে আজি কিন্তু কালি কাষ্টমাৰটো আকৌ আহিব তেনেকুৱা এদিন মাঘ মাহৰ প্ৰায় 9টা 9:30 মান বজাত ইনজেকশ্যন লাগে তো মই পাৰ্টিক ফোন কৰিলোঁ আপুনি দোকান খোলা ৰাখিছে নাই কৈছে নাই মই বন্ধ কৰি আছোঁ মই কৈছোঁ আপুনি ৰ'ব 10 মিনিট মই আহি আছোঁ মোৰ ইনজেকশ্যন লাগে তেওঁ কৈছে বেছি টাইম ৰ'ব নোৱাৰোঁ তেওঁ ক'লে মই কৈছোঁ মই আহি আছোঁ তেতিয়া মোৰ ওচৰত চুজুকি চামৰাই আছিলে তেতিয়া মই সেই মটৰচাইকেল লৈ ৰাতি গ'লোঁ কয়েকটা আহোঁতে কঁপি আছোঁ খুব কঁপি আছোঁ মই দৰৱটো লৈ আহিলোঁ ইনজেকশ্যন 10টা আনি মই কাষ্টমাৰক দিছোঁ তেতিয়া কাষ্টমাৰটো মোক আশীৰ্বাদ দিছিলে যে মই গোটেই মৰিয়ানীৰ দৰৱটো বিচাৰি পোৱা নাই কোনো আনি দিম বুলি কোৱা নাই তুমি আনি দিছা ইমান সৰু ল'ৰা ভাল তেতিয়া মোৰ বয়স 21 ইয়াৰ্ছ মই 21 ইয়াৰ্ছত মই বিজনেছ আৰম্ভ কৰিছিলোঁ তেনেকুৱাকৈ আৰম্ভ কৰিছোঁ
আৰু সময়ছোৱাটো কেনেকৈ আছিলে যি ব্যৱসায়ীলৈ আপুনি ভৰি দিলে কাৰণ নিজকে আপুনি প্ৰতিশ্ৰুতি দিছিলে যেন মই ব্যৱসায়িক ক্ষেত্ৰত সফল হ'ম সেই যাত্ৰাটো কেনেধৰণৰ আছিলে কাৰণ আজি আপোনাৰ এটা ব্ৰেণ্ড হৈ বনিছে কাৰণ নিবেদিতাৰ বিভিন্ন কাম কাজ লগত জড়িত হৈ আছে নিবেদিতা অপটিকেল হওক ফাৰ্মাচী হওক বিভিন্ন ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি আছে কিন্তু সেই যাত্ৰাটো কেনেকৈ আৰম্ভ হ'ল এইটো আমাৰ মই এনেকুৱা সময় গৈছে মই মানে কাউণ্টাৰত মোৰ যিটো ফ্ৰণ্টৰ কাউণ্টাৰ এল আছিলে এল কাউণ্টাৰটোত বস্তু ৰাখিবলৈ বস্তু নাই তেতিয়া মই ষ্টাফক কওঁ খালী যে বাকচকেইটা হয় সেইকেইটা থৈ দে কিন্তু কয় কেলে মই কৈছোঁ ৰাখচোন তেতিয়া ৰাখি দিয়ে পুৰুষ জীৱন খুব বেছি চলে ভিটামিন চিৰাপ খুব বেছি চলে তেনেকুৱা খালী বাকচকেইটা ৰাখি দিওঁ ছাইডত এই শ্ব'কেছত খালী বাকচকেইটা সজাই মেলি শ্ব'কেছটো ভৰাই ৰাখোঁ দোকানটো ভৰাই ৰাখোঁ আৰু আমাৰ যোৰহাটত খুব ভাল ভাল হ'লচেলাৰ আছে তেওঁলোকৰ ওচৰত মই ষ্টাফ পঠাওঁ মাল আনিবলৈ মোৰ পইচা কম খৰচা হোৱাৰ কাৰণে মই সিহঁতক ড্ৰয়িং বনাই দিওঁ ডায়েগ্ৰাম বনাই দিওঁ তই প্ৰথমে সত্যনাৰায়ণ যাবি তাৰপিছত তই JPD যাবি তাৰপিছত তই এনেকুৱা যাবি তাৰপিছত এনেকুৱা যাবি এনেকুৱা ডায়েগ্ৰাম বনাই দিওঁ তেতিয়া সময়ত তেওঁলোকে 40 টকা 50 টকাত মাৰ্কেটিং কৰি আমাৰ 3-4 পেটি মোৰ মাল দোকানত আহি পায় ডেইলি মই আনো সেইটো মোৰ এটা নিচা আছিলে মই ডেইলি পাৰ্চেছ কৰিম কম হ'লেও কৰিম কিন্তু কাষ্টমাৰে বস্তুটো পাব লাগে তো এদিন মোৰ ষ্টাফ এটাই মোক আহি কৈছে দাদা আজি মোক দোকানৰ ভিতৰত সোমাবলৈ দিয়া নাই সুধিছে ক'ৰ পৰা নিবি এটা বাহিৰত বহ বোলে মোৰ অলপ বেয়া লাগিছে কৈছে একো নাই কি আছে মইতো পইচা দিওঁ আমি বাকীকৈ আনো পইচা অলপকৈ দিওঁ তেওঁ চাগে তোৰ আগত আৰু ভাল কাষ্টমাৰ আছিলে মোতকৈও ভাল কাষ্টমাৰ আছে তেওঁলোকে আগত দিছে একো নাই বেয়া পাবলৈ কিন্তু এটা এনেকুৱা দিন আহিব যি দিনটোত তেওঁলোকে আমাক মাল আগত দিব তই চাবি সেই ষ্টাফটো হ'ল মোৰ লগত একদম দোকান অপেনিঙৰ পৰাই প্ৰণৱ এই মোৰ ভাইটিৰ নিচিনা থাকে তেতিয়া মোক এতিয়া কয় কথাটো আপুনি সঁচাই কৈছিলে কিন্তু তেতিয়া যে ময়ো কেতিয়াবা মাল আনিবলৈ যাওঁ তেতিয়া দেখোঁ আন পাৰ্টিৰ পৰা তেওঁলোকে ফোনত লয় অৰ্ডাৰ তেতিয়া লেণ্ড ফোন আছিলে কিন্তু আমি ফোন কৰিলে অৰ্ডাৰটো নলয় কৈছে অৰ্ডাৰটো পঠাই দিবলৈ তেতিয়া আমি লিখি অৰ্ডাৰ পঠাওঁ দিয়ে কিন্তু তেনেকুৱা কৰি বেংকৰ পৰা লোন ল'লোঁ 1 লাখ টকা PNBৰ পৰা তেনেকুৱা কৰি লোনটো অলপ বাঢ়িছে বিজনেছো বাঢ়ি আছে আৰু ৰাইজৰ যে সঁহাৰি মই পাইছোঁ ৰাইজে যে মোক মৰম কৰিছে ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজে মোৰ ওচৰত আহিছে দৰৱ ল'বলৈ এতিয়াও আহে আৰু তেতিয়া মোক ৰাতি 2টা বজাত ঘৰত নক কৰে মই 2টা বজাত আহি দৰৱ দিওঁ ৰাতি 3টা বজাত মোক মাতে 3টা বজাত আহি দৰৱ দিওঁ আৰু তেতিয়া মোৰ নিচাই আছিলে যে মই দোকান কৰোঁ অকল মই ৰাতি 12:30 1টালৈকে মই দোকান বন্ধ কৰি ঘৰত আহোঁ অলপ সময় টোপনি কৰোঁ আকৌ এই টোপনিৰ মাজতো যদি কাৰোবাৰ দৰৱ লাগে ৰাতি মই উঠি গৈ দৰৱ দিওঁ সেইকেইটাৰ কাৰণে চাগে ৰাইজে অলপ মৰম মোক দিছে আৰু ৰাতিপুৱা মই 8টাৰ আগত দোকান খোলোঁ এনেকুৱা অৱস্থা হয় যেতিয়া ৰং খেলা আহে আমাৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ ৰং খেলি তেওঁলোকে ৰং খেলা শেষ কৰি দিয়ে 1টা বাজে তেতিয়া মই লাজত দোকান 1 পাৰ্ট হ'লেও খুলি ৰাখি মই নিজৰ কাম কৰি থাকোঁ শ্বৰ্ট লিষ্ট কৰোঁ মই লেজাৰ মেইনটেইন কৰোঁ তেনেকুৱা কৰি মই কাম কৰি থাকোঁ 1-2টা কাষ্টমাৰ আহে মই তেতিয়া ভাবি লৈছোঁ মোৰ যদি ডেইলি দেৰিকৈ দোকান খোলা ৰখাৰ কাৰণে মোৰ যদি ডেইলি 500 টকাকৈ বিক্ৰী এটা বাঢ়ে তেতিয়াহ'লে আল্টিমেটলি মোৰ 1 মাহে ইমান বাঢ়িলে বছৰে ইমান বাঢ়িলে মই পাৰ্টি এটাক বেছিকৈ দিব পাৰিম তো এনেকুৱা দিন গৈছে মোৰ মই মটৰচাইকেল কিনিছোঁ মটৰচাইকেল চলাই আছোঁ কিন্তু মাৰ্চ মাহ যেতিয়া আহে মই মটৰচাইকেলটো বিকি নিওঁ মানুহে গম নাপায় কি কাৰণে বিকোঁ মানুহে ভাবে প্ৰদীপে বহুত মটৰচাইকেল কিনে বহুত বিকে কথা এইটো নহয় কথাটো হ'ল কি মই ইয়াৰিঙৰ সময়ত মোৰ হাতত 1 পইচা নাথাকে আমাৰ পাৰ্টিৰ মেডিচিনৰ গোটেই পইচাটো আমাৰ ধাৰ মাৰিব লাগে তেতিয়া আমাৰ এই মটৰচাইকেলটো বিকি যিটো পইচা থাকে সেইটো লওঁ আৰু মই কাৰোবাৰ পৰা ধাৰ লাগিলেও লওঁ লৈ পেলাই মই এই পইচাকেইটা আমি ইয়াৰিং কৰোঁ তেতিয়া মোক পাৰ্টিকেইটা কয় তুমি যদি এনেকুৱা ইয়াৰিং কৰি থাকা প্ৰত্যেক বছৰ এটা সময়ত চাবা তুমি খুব ভাল বিজনেছমেন হ'বা তেওঁলোকৰো আশীৰ্বাদ আছিলে ক'ব নোৱাৰোঁ আজি যিখিনি পাৰ্টি এদিন কৈছিলে যে তই বাহিৰত খাৰা হ এই পাৰ্টিটো আজি ছানডে দেওবাৰ দিনা যিদিনা তাৰ দোকান বন্ধ থাকে সেইদিনা মই ফোন কৰিলে মাল দোকানত আহি দি যায় তেনেকুৱা এটা ৰেপুটেশ্যন ক্ৰিয়েট কৰিব পাৰিছে এজন সফল ব্যৱসায়ী ৰূপে নিজকে পৰিচয় দিব লাগিব সফল ব্যৱসায়ী বুলি মই নকওঁ মই যি অলপ কৰিছোঁ মই নিজক ভাল পাইছোঁ যে ইমান
অলপ কৰিব পাৰিছোঁ ৰাইজৰ কাৰণে ৰাইজক সহায় কৰিব পাৰিছোঁ ৰাইজে এতিয়া নকাচাৰী আমগুৰি তিতাবৰ চিনামাৰা সকলৰ পৰা ৰাইজ আহে দৰৱ ল'বলৈ সেই ৰাইজখিনিক মই বিমুখ কৰিব নালাগে মই ৰাইজখিনিক গোটেই দৰৱটো মই দিব পাৰোঁ সেইটো আশা এটা লৈ আহে যে নিবেদিতাত যাওঁ মই দৰৱখিনি পাম তো সেইখিনি মই কৰিব পাৰিছোঁ আৰু তাৰ কাৰণে মোৰ ভাল লাগে যে মই এই বিজনেছটো খুলি মই যিখিনি পাৰিছোঁ মই কৰিছোঁ আৰু তাৰ লগে লগে মই নিবেদিতা মেডিকেল কৰাৰ পাছত মই 2000ত মই সৰু সুৰাকৈ এটা লেবৰেটৰী ষ্টাৰ্ট কৰিছিলোঁ লেবৰেটৰীটো ষ্টাৰ্ট কৰাৰ পাছত লেবৰেটৰীটো চলাবলৈ অলপ অসুবিধা হৈছিলে তাৰপিছত মই জ্যোতি ডায়েগনষ্টিষ্ট যোৰহাট তেওঁৰ লগত কণ্টেক্ট কৰি মই ব্লাড কালেকশ্যন চেণ্টাৰ কৰিলোঁ এতিয়াও আছে এটা মানুহৰ কনফিডেঞ্চ এটা আছে মোৰ ওপৰত তেওঁলোকে আহে ব্লাড দিয়ে মই ৰিপৰ্টটো আবেলি দিওঁ তাৰপিছত মই আজিৰ পৰা 4-5 বছৰ আগত এটা নিবেদিতা অপ্টিকেল খুলিলোঁ অপ্টিকেল খোলাৰ পাছত অপ্টিকেল খোলাৰ সময়ত আমি খুব ভালকৈ আমি দোকানখন অপেনিং কৰিছিলোঁ আমাৰ অসমৰ ছিংগাৰ দীক্ষু আহিছিলে দীক্ষু আহি অপেনিং কৰিছিলে তাৰপিছত আমাৰ কিছুদিন আগত মই নিবেদিতা এক্সৰে চেণ্টাৰ খুলিছোঁ এইটো এক্সৰে চেণ্টাৰ খুলিছোঁ তাত মোৰ লগত মোৰ যিটো জ্যোতি ডায়েগনষ্টিষ্ট ডক্টৰ অংকুৰ বৰা তেওঁ অলপ সহায় সহযোগ কৰিছে তেওঁ লগত আছে আৰু তেওঁৰ লগত থকাৰ কাৰণে মই এই ব্লাড কালেকশ্যন চেণ্টাৰটো আৰু জ্যোতি আমাৰ যিটো নিবেদিতা এক্সৰে চেণ্টাৰ আছে সেইটো আমি চলাব পাৰিছোঁ তেনেকুৱাকৈ বিজনেছটো আৰু আগুৱাই লৈ গৈছোঁ তাৰ লগে লগে মই সমাজত কাম কৰি ভাল পাওঁ সমাজৰ ৰাইজৰ লগত থাকি ভাল পাওঁ এইটো মোৰ এটা নিচা হৈ গ'ল কোনোবাই মানুহ মোৰ পৰা দৰৱ ল'বলৈ আহিছে কিমান হৈছে 1280 টকা দাদা নলওঁ অলপ কমাই দিয়ক কি হ'ল মোৰ ওচৰত 1000 টকা আছে মই কৈছোঁ আপুনি দিয়কচোন 1000 টকা 280 টকা আপুনি পাছত দিব একো নাই আপুনি লৈ যাওক পেচেণ্টটো ভাল হওক আপুনি মোক দিব লাগে বুলি আপুনি মনত নাৰাখিব যদি আপোনাৰ মনত থাকে আপুনি দিব নহ'লে নালাগে আপুনি পেচেণ্টটো ভাল তেওঁলোকে কিছুমান বুঢ়া মানুহ একদম মূৰত হাত দি আশীৰ্বাদ দি যায় তেতিয়া চকু পানী ওলাই আহে আৰু যে নাই মই দৰৱটো দিয়াৰ কাৰণে তেওঁ খুব উপকৃত হৈছে এটা সময়ত ময়ো এনেকুৱা আশীৰ্বাদ পাইছোঁ ময়ো সৰু বিজনেছ কৰি একদম য'ত মোৰ দোকানত মাল নাই খালী বাকচ দি মই দোকানত কাউণ্টাৰকেইটা সজাই ৰাখোঁ আজিৰ দিনত মই সেই মানুহকেইটাৰ পৰা আশীৰ্বাদ পাই মই আজি মোৰ দোকান আছে দোকানত মাল ৰাখিবলৈ জগা নহয় মোৰ গোডাউন আছে তেনেকৈ ৰাখিছোঁ আৰু মই কৰি গৈ আছোঁ কিন্তু সেই যে ৰাইজৰ আশীৰ্বাদ সেই আশীৰ্বাদটো মই পাইছোঁ আৰু ৰাতি কোনোবাই যদি দৰৱ ল'বলৈ মোৰ ওচৰত আহে মই আজিলৈকে মানা নকৰোঁ আজিলৈকে মই মানা নকৰোঁ মোৰ লগত মোৰ মা থাকে মোৰ মাৰ বয়স যথেষ্ট হৈছে মোৰ মিছেছ আছে মোৰ ল'ৰা আছে এতিয়া 5ত পঢ়ে ল'ৰা যেতিয়া সৰু আছিলে তেতিয়া মা ভয় খায় তই ৰাতিটো যাবি ল'ৰা আছে মই আছোঁ তেতিয়া মই কওঁ একো নাই মই ঘৰৰ চাটাৰ পেলাই মই বাহিৰত তালা মাৰি মই এই চাবিটো লৈ গৈ মই পেচেণ্টক দৰৱ দিওঁ কাৰণ কি মই মোৰ যদি মাক চাই পেলাই মই দৰৱটো তেওঁক নিদিওঁ তেওঁতো তেওঁৰ মাৰ কাৰণে দৰৱটো ল'বলৈ আহিছে তেওঁতো তেওঁৰ বাচ্চাৰ কাৰণে দৰৱটো ল'বলৈ আহিছে সেইটো মোৰ বুকুত লাগে আৰু সেইটো চাই পেলাই মই দৰৱটো দিবলৈ যাওঁ কিন্তু মোৰ দেউতাৰ পৰা মই বহুত কিবা কিবি শিকিব পাৰিছিলোঁ দেউতা আজি নাই দেউতাৰ কথা মনত পৰে যেতিয়া মই প্ৰথম দোকান খুলিছিলোঁ তেতিয়া দেউতাই কৈছিলে যদি তোৰ পইচা কমাবলৈ মন আছে মেডিচিন দোকান নুখুলিবি মেডিচিন দোকান খুলিব হ'লে অনেষ্টলি সততাৰে ৰাইজক যদি তই মানে এইটো সেয়া বুলি এটা ভাবি ল তেতিয়াহ'লে তই বিজনেছটো ভালকৈ কৰ খুব ভালকৈ কৰিব পাৰিবি সেইদিনাৰ পৰা মই দেউতাৰ এই কথাটো মনত ৰাখিছোঁ আৰু তেনেকুৱাকেই মই চলিছোঁ যে ৰাইজৰ লগত সদায় আছোঁ আৰু ৰাইজক সহায় সহযোগ কৰি গৈছোঁ তেনেকুৱাকৈ মই মোৰ বিজনেছটো আগবঢ়াই লৈ গৈছিলোঁ আৰু দোকানত কেতিয়াও দৰৱ ল'বলৈ আহিলে কোনোবা কাৰোবাৰ পইচা নাই যদি নিবেদিতাৰ পৰা অন্ততঃ তেওঁ ঘূৰি যাবলগীয়া হোৱা নাই মই কিছু হ'লেও তেওঁক দৰৱ দিছোঁ আৰু কিছুমান দুখীয়া মানুহ আহিছে একদম দৰৱ নাই মই সেই দৰৱটোও তেওঁক দি পঠাইছোঁ কিছুমান আহিছে বোলে এক্সিডেণ্ট কেছ তো সেইটোতো মই নেচাওঁ চিভিলত যোৱা চিভিলত যায় চিভিলৰ পৰা দৰৱ দিয়ে যদি কোনোবা এটা দুটা দৰৱ থাকে মই আকৌ ৱেইট কৰোঁ তেওঁৰ কাৰণে ৰাতি বন্ধ কৰাৰ আগত 11টা 11:30 12টালৈকে ৱেইট কৰোঁ তেওঁলোকে আকৌ আহে সেই দৰৱটো দিওঁ দি পেলাই তেওঁক পাৰিলে মই আৰু যদি তেনেকুৱা হয় মই কিবা এটা দিয়ে পঠাওঁ কিবা যিটো ORS আছে ORSটো খুৱাওক আপুনি বহক অলপ এই পানী খুৱাওক অলপ বহক তেনেকুৱাকৈ মই যতন কৰি তেওঁলোকক পঠাওঁ আকৌ মোৰ ফোন নাম্বাৰ দিওঁ ৰাতি কিবা দিগদাৰ হ'লে মোক ফোন কৰিব তেনেকুৱাকৈ মই কৰোঁ তেনেকুৱাকৈ মই চলাই আছোঁ আৰু সেই
যাত্ৰাত মই যেতিয়া 25 বছৰ কমপ্লিট কৰিলোঁ 25 বছৰ হোৱাৰ পাছত মই ভাবিছোঁ 25 বছৰ মই ৰাইজৰ লগত আছোঁ আৰু 25 বছৰ মই খুব ধুনীয়াকৈ মোৰ মেডিকেল লাইনটো মই পাৰ কৰিলোঁ এতিয়া ৰাইজক মই কি দিওঁ মৰিয়নি সমষ্টিবাসী ৰাইজৰ কাৰণে মই আজিৰ পৰা প্ৰায় 3-4 মাহ আগত মই এটা ইয়াত মেডিকেল কেম্প কৰিছিলোঁ আমাৰ অসমীয়া ৰেলৱে এল পি স্কুলত আৰু তাত মই 16জন ডক্টৰ আনিছিলোঁ আৰু মই অকল এই ডক্টৰে আনা নহয় ডক্টৰক মই আমাৰ গাইনী আছিলে পেডিয়াট্ৰিক আছিলে অৰ্থপেডিক্স আছিলে MD আছিলে চাৰ্জন আছিলে ডেণ্টেল আছিলে জেনেৰেল আছিলে তেনেকুৱা বিভিন্ন ধৰণৰ ডক্টৰ আছিলে তো এই ডক্টৰকেইটাক ৰাইজে দেখাইছে আৰু ৰাইজে দেখাৰ পাছত আমি সেই প্ৰেছক্ৰিপশ্যনটো লৈ পেলাই মই সেই প্ৰেছক্ৰিপশ্যনৰ ফুল দৰৱ মই ৰাইজক দিছোঁ আৰু সেই দৰৱটো যে দিছোঁ দৰৱ কিন্তু মই কোনো চেম্পুল লোৱা নাই মই এই 25 বছৰ মই বিজনেছ কৰিছোঁ ৰাইজৰ কাৰণেই কৰিছিলোঁ ৰাইজৰ পৰা মই আজি ইমান এইটো এটা পৰ্যায়ত আহি পাইছোঁ তো ৰাইজক মই কি দিম ৰাইজক কিবা এটা দিব লাগিব আৰু সেই মেডিকেল কেম্পত বেছিভাগ দুখীয়া মানুহ আহিছে তেওঁলোকক সহায় সহযোগ কৰিব লাগিব সেই কেম্পটো যিবিলাক মানুহ আহিছে ডক্টৰ দেখাইছে তেওঁলোকৰ প্ৰেছক্ৰিপশ্যন আমি 100% নহ'লে আমি 90% বা 80% আমি ছল্ভ কৰিছোঁ আৰু কিছুমান দৰৱ যেনেকুৱা নাই মোৰ ষ্টাফ পঠাই আকৌ দোকানৰ পৰা আনি মই তেওঁলোকৰ প্ৰেছক্ৰিপশ্যনৰ সেই দৰৱকেইটা মই দিলোঁ আৰু তেতিয়া সেই কেম্পটো খুব ভাল হৈছিলে আৰু ৰাইজে খুব উপকৃত হৈছিলে প্ৰায় 500মান আমাৰ পেচেণ্ট হৈছিলে আৰু খুব দেৰিলৈকে সন্ধিয়ালৈকে আমাৰ এই কেম্পটো চলিছিলে ডক্টৰেও খুব ভাল পাইছিলে সেইটো এটা গ্ৰেণ্ড ছাকচেছ এটা হৈছে খুব ছাকচেছ এটা কেম্প হৈছে এনেকুৱা কেম্প খুব কম হয় তাৰ ডক্টৰকেইটাও আমাক কৈছিলে কিন্তু ডক্টৰকেইটাও খুব ভাল পাইছে যে এনেকুৱা এটা কেম্প আমি নিবেদিতা মেডিকেলে অৰ্গেনাইজ কৰিছোঁ কোনোবা কাৰোবাৰ পৰা হেল্প নলৈ পেলাই কালেকশ্যন নকৰি পেলাই এনেকুৱা এটা কৰিছোঁ নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই আমি কৰিছিলোঁ আৰু কিমানমান খৰচ কৰিছিলে সেইটো কেম্পত তেতিয়া সেইটো কেম্পত আমাৰ 1,20,25,000 খৰচা হৈছিলে কাৰণ নিজৰ সঞ্চয়ৰ ধন ভাঙি পেলাই আপুনি ৰাইজৰ কাৰণে সেৱা আগবঢ়াইছিলে সঞ্চয়ৰ ধন ভাঙি পেলাই ৰাইজৰ কাৰণে সহায় কৰিছোঁ কাৰণ ৰাইজক যদি মই কিবা এটা এনে দিবলৈ যাওঁ হয়তো বেয়া পাব পাৰে মেডিকেল সমাজৰ চ'ৰ্চত মানে সমাজত মই এই কেম্পটো কৰিছোঁ সেইটো কাৰণেই যাতে ৰাইজ মানে কোনো ৰকম দ্বিধাবোধ নকৰি পেলাই সেই কেম্পত আহে আমি এনাউন্স কৰিছিলোঁ আমি লিফলেট দিছিলোঁ আহক আপোনালোকে সেই কেম্পত দেখাওক তো ৰাইজে খুব উপকৃত হৈছে ৰাইজে আকৌ সুধিছে আমাক যে আপোনালোকৰ সেই কেম্পটো আমি দেখাইছিলোঁ এনেকুৱা ভাল পাইছিলোঁ আকৌ কেতিয়া কৰিব কেনেকুৱা কৰিব মই ৰাইজক কওঁ ঠিক আছে আপোনালোকে যদি বিচাৰিছে মই আকৌ এবাৰ কৰিম কিন্তু এতিয়াতো গৰম দিন আৰু বাৰিষা ছিজন মই আৰু এটা সময় বুজি সুবিধা বুজি মই আৰু এবাৰ মই পাতিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দি ৰাখিছোঁ দেখা যায় যে আপুনি 3টা বজাতো দৰৱ দিয়েগৈ ফাৰ্মেচি খুলি গৈ পেলাই কিয় দিব লগা হৈছে মানে কিহৰ কাৰণে আপুনি 3টা বজাতো ফাৰ্মেচিত বন্ধ কৰাৰ পাছতো 3টা বজাতো গৈ পেলাই আপুনি দৰৱ দিয়েগৈ মই কিহে অনুপ্ৰাণিত কৰিলে মই এটা কথা কৈছোঁ দেই আপোনালোকক মোৰ সমাজৰ লগত ৰিলেশ্যনটো মই ৰক্ষা কৰিবলৈ খুব বেছি চেষ্টা কৰোঁ আৰু ৰাইজে যাতে কোনো ৰকমৰ মানে অসুবিধা নাপায় তাৰ কাৰণে মই চিন্তা কৰোঁ আৰু এটা কথা আপোনালোকক এই হেৰিত মই কৈছোঁ মোৰ যিটো লাইফ আছে লাইফত মোৰ চবৰে এটা পাৰ্চনেল ডিকশ্যনাৰী থাকে মোৰ ডিকশ্যনাৰীত কিন্তু ৰেষ্ট বুলি কোনো শব্দটো নাই মই আৰাম নকৰোঁ ৰাতি 3টা বজাতো যদি কোনোবা আহিছে দৰৱ ল'বলৈ তেতিয়াতো আনন্দ হৈ মোৰ পৰা কিবা কাপোৰ দোকান মোৰ পৰা পেণ্ট ল'বলৈ অহা নাই কিবা চুৱেটাৰ ল'বলৈ অহা নাই দৰৱ ল'বলৈ আহিছে নিশ্চয় তাৰ মাৰ পেট বিষাইছে বা ল'ৰাটোৰ মূৰ বিষাইছে বা তেওঁৰ দেউতাৰ ভমিটিং হৈছে কাৰোবাৰতো এটা অসুস্থ এটা হৈছে তাৰমানে তেওঁ এটা কিবা এটা প্ৰব্লেমত পৰিছে সেই প্ৰব্লেমটোত যদি আমি ৰাইজ হৈ পেলাই মানে মই এটা মেডিচিন দোকান হৈ পেলাই তেওঁৰ এই প্ৰব্লেমটো বুজি নাপাওঁ তেওঁক যদি আমি সহায় নকৰোঁ তেতিয়াহ'লে মোৰ অন্তৰত শান্তি নাপায় সেইটো কাৰণে মই ৰাতি 3টা বজাতো যদি কোনোবাই মাতে আহি মই যাওঁ দোকানত যাওঁ মই চাবি দিওঁ অসুবিধা হ'লে মই কোনোবা এটা ষ্টাফক মাতোঁ ফোন কৰি তই আছোন মই আহি আছোঁ ষ্টাফো আহে মই গৈ পেলাই তেওঁক দৰৱটো দিওঁ কিন্তু এই মানুহজন খুব শান্তি পায় যে গোটেই মৰিয়নিত এটা দোকানৰ দৰৱ মানে নিদিয়ে বুলি নকওঁ কোনোবাই মাতিলে চাগে দিব কিন্তু তেওঁলোকে মোৰ ওচৰত আহে তেতিয়া মই আৰু বিমুখ নকৰোঁ মই সেই 3টা বজাত হওক 2টা বজাত হওক 1টা বজাত হওক মই ঘৰত আহি কেতিয়াবা গৰম দিনত গা মেলি ধুই মই ৰেষ্ট কৰিবলৈ লওঁ বা খাবলৈ লওঁ তেতিয়াও আহে তেতিয়া মই খোৱাটো ঢাকি দিওঁ
থাকি পেলাই মই তেওঁৰ লগত গৈ মই দৰৱখিনি দি আহি পেলাই তাৰপিছত মই খাওঁ যে মই খাবলৈ গ'লেও 10 মিনিট লাগিব কিন্তু 10 মিনিট আগত তেওঁ দৰৱটো পাকচোন দৰৱটো পাই পেলাই তেওঁৰ বেমাৰটো ভাল হওক তেনেকৈ মই চিন্তা চৰ্চা কৰি মই চলি থাকোঁ আৰু ৰাইজক খুব হেল্প কৰিবলৈ মই খুব ভাল পাওঁ এই এটা ইনচিডেণ্ট আপুনি কৈ আছিলে অফ কেমেৰা যে 1:30 বজাতো আপুনি দৰৱ দিছেগৈ এতিয়া আপুনি নিজে কৈছে যে 1:30 বজাত 2টা বজাতো দৰৱ দিয়ে এনেকুৱা লেটেষ্ট ইনচিডেণ্ট আপোনাৰ কিবা মনত আছে নে যিয়ে আপুনি 2টা বজাত গৈ পেলাই দৰৱ দিছে এগৰাকী মহিলাৰ কথা কৈছিলে আপুনি মহিলাক দৰৱ দিব লগা হৈছিলে হয় তেনেকুৱা এটা অসুবিধা হৈছিলে মহিলাগৰাকী অলপ বেলেগ ধৰণৰ প্ৰব্লেম আছিলে তেওঁৰ তো মোৰ তেওঁলোকে মোৰ লগত যোগাযোগ কৰে তেওঁ আশা কৰ্মীৰ লগত যোগাযোগ কৰিছে তেওঁলোকে তেওঁলোকৰ মতে ট্ৰিটমেণ্ট কৰি থাকে কিন্তু সেইদিনা ৰাতি আৰু মোক খুব জোৰকৈ কৈছে যে মোৰ এনেকুৱা অসুবিধা হৈছে এইটো অসুবিধা হৈছে দৰৱটো লাগে তেওঁৰ গাইনী প্ৰব্লেম আৰু তো মই তেওঁক ক'লোঁ ডক্টৰ দেখাইছে নেকি তেওঁ আগৰ পেচেণ্টকেইটা আনিছে এই পেচেণ্টকেইটা চাই মেলি মই ডক্টৰক মানে লগত কণ্টেক্ট কৰি মই সেই দৰৱটো দিলোঁ কিন্তু তেওঁ ভাল পাইছে তাৰ কেইদিনমান পাছতেই তেওঁ আমাৰ যোৰহাট মেডিকেল কলেজত এডমিট হোৱাৰ পাছত তেওঁ মই যোৱা নাই তো মোৰ মিছেছ গৈছিলে তো মোৰ মিছেছো মোৰ লগত থাকি ভাল পায় আৰু মানে সমাজৰ লগত মিলি থাকিবলৈ তো মোৰ মিছেছ গৈ পেলাই তেওঁক সম্পূৰ্ণ দায়িত্ব লৈছে যে তেওঁৰ চিজাৰ কৰিব লাগে মোৰ মিছেছ কৈছে ঠিক আছে মই আছোঁ একো চিন্তা কৰিব নালাগে তো তেওঁৰ হাজবেণ্ডে ছিগনেচাৰ কৰিছে তেনেকুৱা অৱস্থাত তেওঁৰ চিজাৰ হোৱালৈকে তেওঁৰ বেবী হৈছে ল'ৰা হৈছে তেওঁৰ বেবী হোৱালৈকে মোৰ মিছেছ তাত আছিলে থাকি পেলাই তেওঁৰ চিজাৰ হোৱাৰ পাছত সব ঠিক ঠাক হোৱাৰ পাছত মোৰ মিছেছ আকৌ ঘৰলৈ আহিলে তেনেকুৱা মোৰ মিছেছৰ সহায় সহযোগ কৰি থৈছে ব্যৱসায়ৰ কথা বহুত পাতিলোঁ এজন আপুনি সফল ব্যৱসায়ী মৰিয়নি এতিয়া আপুনি পৰিচিত এক নাম হৈ পৰিছে দেখা যায় সমাজৰ বিভিন্ন কামৰ লগত আপুনি জড়িত হৈ আছে লকডাউনৰ সময়ত বহুত মানুহক সহায় কৰিছিলে আনকি ফ্ৰী দৰৱো দিয়া দেখা গৈছিলে বিভিন্ন সময়ত বিভিন্ন ঠাইত খাদ্য সামগ্ৰীৰ লগতে ফ্ৰী দৰৱ দিয়া দেখা গৈছিলে সেই কেনেকৈ কিহৰ বাবে আপুনি আগবাঢ়ি আহিছিলে লকডাউনৰ সময়ত এটা মানে কেনেকুৱা পেণ্ডেমিক চিটুৱেশ্যন মানে কেনেকুৱা এটা অৱস্থা গোটেই সন্ধিয়া হোৱাৰ লগে লগে গোটেই আন্ধাৰ হৈ যায় মানুহ নাই কোনো ওলাব নোৱাৰে ওলালে পুলিচে মাৰে কিবা কৰে তো মই চেম্বাৰ অফ কমাৰ্চৰ লগত মই জড়িত আছিলোঁ চেম্বাৰ অফ কমাৰ্চ মই 2015 4 মাৰ্চত মই চেম্বাৰ অফ কমাৰ্চৰ ছেক্ৰেটাৰীৰ দায়িত্ব লৈছিলোঁ সেই ছেক্ৰেটাৰীৰ দায়িত্ব লোৱাৰ পাছত মই আৰু ছ'চিয়েল ৱাৰ্কত মই জড়িত হৈ পৰিলোঁ সেই সময়ৰ পৰা মই চেম্বাৰ অফ কমাৰ্চৰ লগত জড়িত হ'লোঁ আৰু চেম্বাৰ অফ কমাৰ্চৰ যি আমাৰ ব্যৱসায়ী বন্ধুসকল আছে তেওঁলোকৰ সুখ দুখত মই জড়িত হৈ গ'লোঁ তেওঁলোকৰ মঙলবাৰে ছুটি লাগে কিছুমানৰ ছুটি নালাগে কিছুমানে আকৌ বন্ধ কৰিলে ভাল কিছুমানৰ বন্ধ নকৰিলে ভাল আকৌ আমাৰ লেবাৰ ইনস্পেক্টৰ আহি যদি খোলা পায় ধৰে তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যা হৈছিলে আমি এইকেইটা মিটিং পাতি কিবা কৰি তেওঁলোকক সহায় সহযোগ কৰোঁ আৰু মই যেতিয়া চেম্বাৰ অফ কমাৰ্চৰ ছেক্ৰেটাৰী হৈছিলোঁ তেতিয়া আমাৰ ব্যৱসায়ী সদস্যসকলৰ যদি কাৰোবাৰ কিবা আমাৰ মানে বেয়া বেমাৰ হৈছিলে ধৰক কৰ্কট ৰোগী হৈছিলে কিবা হৈছিলে তাৰ কাৰণে আমি আৰ্থিক সাহায্য দিছিলোঁ কিছুমানৰ জুই লাগি দোকান জ্বলি গ'ল তেওঁলোকক আমি আৰ্থিক সাহায্য দিছিলোঁ তেনেকুৱা আমাৰ বিভিন্ন আমাৰ উদাহৰণ আছে আমি খুব ধুনীয়াকৈ আমি চেম্বাৰ অফ কমাৰ্চটো চলাইছিলোঁ চেম্বাৰ অফ কমাৰ্চ চলাওঁতে মই মানে ব্যক্তিগত মই আৰু মোৰ চেম্বাৰ অফ কমাৰ্চটো আমি দল সংগঠন সকলোৰ লগত মই আগবাঢ়ি গৈছিলোঁ আৰু এটা আপোনালোকে জানে চাগে মই এটা কথা কৈছোঁ মই তেতিয়া চেম্বাৰ অফ কমাৰ্চটো আমি অকল চেম্বাৰ অফ কমাৰ্চ ৰখা নাই গোটেই মৰিয়নি টাউন নহয় মৰিয়নি সমষ্টিৰ কাৰণে আমি কাম কৰিব লাগি গ'লোঁ তেতিয়া কি হ'ল মৰিয়নিত এটা ডিজেল ছেট আনিছিল ডিজেল ছেটটো তেওঁলোকে অ'পেন কৰা নাই নুখোলে কিবা কৰে মৰিয়নি ৰেলৱে ষ্ট্ৰেংথটো কমাই আছে ষ্টাফ লৈ গৈ আছে তেতিয়া আমি আছু চেম্বাৰ অফ কমাৰ্চ AJOICP এনেকুৱা আমাৰ দল সংগঠন লাগি আমি এদিন ষ্ট্ৰাইক কৰিলোঁ যে আমি মানে প্ৰতিবাদ কৰিব আছোঁ ৰেলৰ এগেইনষ্টত যে আমাৰ এইটো লাগে আমাৰ ডিজেল ছেটটো লাগে মৰিয়নি ৰেলটো ডেভেলপ লাগে কাৰণ কি মৰিয়নি এটা হিষ্টৰী আছে মৰিয়নিটো ৰেলৱে নগৰী বুলি মানুহে গম পায় তেনেকুৱা ক্ষেত্ৰত আমাৰ
বৰ্তমানৰ MLA ৰূপজ্যোতি কৰ্মী তেতিয়া আমাক হেল্প কৰিছিলে, আমাৰ লগত তেতিয়া আছিলে আমাৰ হেৰিত আমাৰ আন্দোলনত। তেতিয়া এটা সময়ত আমাৰ কি স্পীড উঠিলে আৰু এনেকুৱা এটা আৱেগিক হৈ গ'লো, আমি গৈ পেলাই ৰেল ৰোখোৱা আন্দোলন কৰিলোঁ। ৰেল ৰোখোৱা আন্দোলন যি কৰিলোঁ, কিবা এটা ট্ৰেইন আহি আছিলে, মোৰ মনত নাই একজেক্টলি, সেই ট্ৰেইন ৰখাই দিলোঁ আমি, মালগাড়ী ৰখাই দিলোঁ, আমি ইঞ্জিনৰ ওপৰত উঠি গ'লোঁ, আমি ধুনীয়াকৈ কৈছোঁ আপোনালোকে যাব নোৱাৰে। আৰু তেতিয়া মানে তেতিয়াৰ কথাকেইটা মনত পৰিলে একদম মানে মোৰ লোমহিৰ হৈ যায়, মানে কেনেকুৱা এটা ছিটুৱেশ্যন হৈছে আপোনালোকে বিশ্বাস কৰক। গোটেই মৰিয়নী ৰাইজ আমাৰ লগত আহি গ'ল, নাই আপোনালোকে ভাল কাম কৰিছে, মৰিয়নী ডিজেল ছেট লাগে, মৰিয়নী ডেভেলপ লাগে, তো সেইটো কাৰণে ৰেল ৰোখোৱা আন্দোলনত গোটেই মৰিয়নীবাসী ৰাইজ তাত একত্ৰিত হৈ গ'লোঁ। তাৰ লগত আমাৰ বেংগলী ফেডাৰেশ্যন আছিলে, আমাৰ চেম্বাৰ অফ কমাৰ্চ আছিলোঁ, আছু আছিলে, AJYCP আছিলে, আৰু এটা দল সংগঠন কিবা আছিলে, আমি 5টা দল সংগঠন আছিলোঁ। তো লাষ্টত আমি গৈ সেই যে ডিজেল ছেটটো আছিল, ডিজেল ছেটটো যিহেতু নুখোলে, আমি ডিজেল ছেটটো গৈ পেলাই আমি তালা মাৰি দিলোঁ। তালা মাৰি দিয়াৰ পাছত ট্ৰেইন ৰখি আছে, তেতিয়া আমাৰ লগত তিনিচুকীয়া ক্ৰছ মেনেজ কৰি আছে, আমি লিখিত দিবলৈ কৈছোঁ, লিখিত কিবাকিবি তেওঁলোকে দিছে, তেতিয়া কথাটো ইমান মনত নাই আৰু। কিন্তু তেওঁলোকে মানিছে যে আমাক ডিজেল ছেট নহ'লেও আমাৰ ইলেক্ট্ৰিক ছেট বা কিবা এটা আমাক দিব, আমাক লিখিত এটা প্ৰতিশ্ৰুতি দিছিলে। কিন্তু ৰেলে তেতিয়া আমাৰ লগত বেয়া এটা কাম কৰিলে, আমাৰ 5টা সংগঠনৰ 5জন নেতাৰ ওপৰত তেওঁলোকে কেছ ফাইল কৰি দিলে। চেম্বাৰ অফ কমাৰ্চৰ পৰা মোৰ প্ৰদীপ দাস, আছুৰ পৰা দীপ দত্ত, বেংগলী ফেডাৰেশ্যনৰ পৰা বিপ্লৱ ঘোষ, এনেকুৱা আমাৰ AJYCPৰ পৰা আমাৰ পবিত্ৰ প্ৰাণ বৰঠাকুৰ, এনেকুৱা কেছ ফাইল কৰি দিলে। সেই কেছটো আমি মৰিয়নীত খেলিব নোৱাৰোঁ, আমি যোৰহাট কোৰ্টত খেলিব নোৱাৰোঁ, এইটো তিনিচুকীয়া গৈ তিনিচুকীয়া ৰেলৰ কোৰ্টত খেলিব লাগে। আপোনালোকে বিশ্বাস কৰক, ৰাতি আমি 3টা বজাত উঠিব লাগে, একদম কুঁৱলী পৰি যায়, আন্ধাৰ, আমি যাওঁ বাইক লৈ ষ্টেচনত, চবে ৰাখোঁ। এই ইণ্টাৰচিটি ট্ৰেইন এটা আছে, 4টাত না 4:30 আহে, সেই ইণ্টাৰচিটিত যাওঁ। আৰু তেতিয়া আমাৰ চবৰ ওচৰত পইচাও নাই, তেতিয়া মই অলপ চলপ হেল্প কৰোঁ, চবেই হেল্প কৰে, মিলাই মিলি আমি উকিলৰ পইচা দিওঁ, আমি দুপৰীয়া খাওঁ, আকৌ ইণ্টাৰচিটিত দৌৰি দৌৰি আহি উঠোঁ, আহি যাওঁ। তেনেকুৱাকৈ আমি প্ৰায় 1-2 বছৰ কেছ খেলিছোঁ, কিন্তু কেছত লাষ্টত আমি জিকিলোঁ, ছেটেলমেণ্ট হ'ল যে তেওঁলোকে ইয়াত ডিজেল এটা ইলেক্ট্ৰিক ছেট এটা দিব। কিন্তু আজিলৈকে ইলেক্ট্ৰিক ছেটটো হোৱা নাই। এতিয়াও আমি কথা পাতিলে তেওঁলোকে কয় আমি ইলেক্ট্ৰিক ছেট দিম, বাট আমাৰ ইলেক্ট্ৰিক ট্ৰেইনৰ লাইনটো হ'ব লাগিব, তেতিয়াহ'লে আমি ইলেক্ট্ৰিক ছেটটো দিম। তেনেকুৱাকৈ আমি কৰি আছিলোঁ। তেনেকুৱা মাজত আহিলে আমাৰ কাহ, এইবিলাক হ'ল। তাৰপিছত লকডাউন যেতিয়া আহিলে, কৰোণাৰ সময়ত দেখিছোঁ, যেতিয়া মই মেডিকেল লাইনত আছোঁ, দেখি পাইছোঁ এটা মাস্ক N95 মাস্ক 300 টকা, 350 টকা। জেনেৰেল মাস্ক যিকেইটা মাস্ক আমি 5 টকাত বিকি আছোঁ, সেই মাস্ক নাই পাবলৈ, 20 টকা 30 টকাত বিক্ৰী হৈ আছে। কেনেকুৱা ছিটুৱেশ্যন। তেতিয়া মই কেলকাতাৰ পৰা মাস্ক আনিলোঁ 500, আপোনালোকে চবে জানে। 500 আনি পেলাই মই থানা তিনিআলিত মই বিতৰণ কৰিছিলোঁ। মই চেম্বাৰ অফ কমাৰ্চক লৈ, দল সংগঠনক লৈ মই সেই মাস্ক ৰাইজৰ মাজত বিতৰণ কৰিছিলোঁ। আৰু তেতিয়া এজনৰ ঘৰত কৰোণা পজিটিভ হোৱা মানে গোটেই গাঁওখন এলাৰ্ট হৈ গ'ল। তাত কিবা গাড়ী সোমাব নোৱাৰে, তাত মানুহ যাব নোৱাৰে, তাত কিবা বজাৰ কৰিবলৈ মানুহ ওলাব নোৱাৰে, তাত এই ঘৰৰ ওচৰত দি আহিব নোৱাৰে, ছেনিটাইজাৰ কৰিব লাগে, মানে বিভিন্ন ধৰণৰ। মই এইবিলাক চাই মই অনুভৱ কৰিছোঁ, সেই ফেমিলিটো কেনেকুৱা চলিব। সেই ফেমিলিটোক কোনো বজাৰ দিবলৈ নাযায়, বেগ এটা দিবলৈ নাযায়, মানে কেনেকুৱা খাব, কেনেকুৱা কি কৰিব, অন্তৰটো কান্দি থাকে মোৰ। মই দোকানত বহু দোকানদাৰী কৰোঁ, মানে কি এই মাস্ক দৰৱ এইকেইটা দিব লাগিব। ময়ো দোকানত মাস্ক লগাই কৰোঁ, ষ্টাফো মাস্ক লগাই কৰোঁ, আমাৰো ভয় আছে কৰোণা হ'ব। কিন্তু মই সেই ঘৰকেইটাৰ কথা ভাবি থাকোঁ, য'ত এটা ঘৰত পজিটিভ হৈছে, 15 দিন কোৱাৰেণ্টাইন, তেনেকুৱা আছিলে, কিবা ডেট আছিলে, 1 সপ্তাহ কোৱাৰেণ্টাইন, 2 সপ্তাহ কোৱাৰেণ্টাইন, 3 সপ্তাহ কোৱাৰেণ্টাইন। মানুহে কেনেকুৱা খাব, তেওঁৰ ঘৰৰ দৰ্জাৰ ওচৰত নাযায় মানুহ, কৰোণা পজিটিভ হ'ব। তেতিয়া মই ৰিস্ক লৈছোঁ, মই কৈছোঁ নহয়, মই এটা হোৱাটছএপ নাম্বাৰ দিলোঁ ৰাইজক, যে সেই হোৱাটছএপ নাম্বাৰত যিবিলাক কৰোণা পজিটিভ হৈছে, আপোনালোকৰ কোৱাৰেণ্টাইন, হোম কোৱাৰেণ্টাইন দিছে, আপোনালোকে মোক হোৱাটছএপত নাম্বাৰ দিয়ক, সেই প্ৰেছক্ৰিপশ্যনটো দিয়ক। তেওঁলোকে হোৱাটছএপত প্ৰেছক্ৰিপশ্যনটো দিয়ে, দিয়াৰ পাছত মই সেই প্ৰেছক্ৰিপশ্যনৰ পূৰা দৰৱ মই ৰেডি কৰোঁ। কৰাৰ পাছত মই নিজাববীয়াকৈ এটা বেগ লওঁ, এই বেগত 5 কেজি চাউল, 3 কেজি আলু, 2 কেজি পিঁয়াজ, 1 কেজি নিমখ, আধা লিটাৰ তেল, এনেকুৱা কিবা বজাৰ কৰি মই গ্ৰ'চাৰী বজাৰ কৰি, কেতিয়াবা ডিমো দিছোঁ দেই।
তেনেকুৱা বেগটো লৈ পেলাই মোৰ ষ্টাফক মাস্ক দি গ্লাভছ দি এনেকুৱা পঠাওঁ আৰু এই পেচেণ্টটোক মই ফোন কৰোঁ যে আপোনাৰ ঘৰৰ দুৱাৰত ৰাখি আহিম, আপোনাৰ চাব দেই, গৈছে চক। তেতিয়া সেই ঘৰৰ গেটত আমাৰ মেডিচিনৰ বেগটো ওলোমাই দিয়ে আৰু লগত এই ৰেচনৰ বেগটো দিয়ে। তেতিয়া তেওঁলোকে মোক সোধে পইচাটো কেনেকুৱা দিম। মই ক'লোঁ দৰৱৰ পইচাটো নালাগে, মই ফ্ৰীকৈ দিছোঁ আৰু এই ৰেচনটো আপোনালোকে মোৰ ফালৰ পৰা ৰাখিব, অন্ততঃ আপোনালোকে কেইদিনমান চলিব পাৰিব। আৰু যদি কিবা প্ৰয়োজন হয় মোক নিজৰ ল'ৰা হিচাপে, ভাই হিচাপে, দাদা হিচাপে ক'ব, মই যিমান পাৰিম পূৰা কৰিব নোৱাৰিম, কিন্তু যিমান পাৰিম মই সহযোগ কৰিম। তেনেকুৱাকৈ মই যেতিয়া কৰিছিলোঁ তেতিয়া কিন্তু আমাৰ মৰিয়নিবাসী ৰাইজ, আমাৰ মিডিয়াই সকলোৱে কিন্তু মোক খুব সহযোগ কৰিছিলে, খুব এটা ভাল মোক এটা হেৰি কৰিছিলে, নাই এইটো ভাল এটা কাম কৰিছিলোঁ বুলি প্ৰশংসা এটা কৰিছিল, খুব ভাল পাইছিলে। আৰু তেতিয়া ৰাইজেও খুব ভাল পাইছিলে। আৰু লাহে লাহে যেতিয়া সময়টো আৰু বেয়া হৈ আছে তেতিয়া মই কি কৰিলোঁ, মোৰ এটা গাড়ী আছে, সেই গাড়ীত মই আজি বোলে 50টা বেগ বনাইছোঁ। 50টা বেগ মই বনাই লওঁ, কাৰণ বেগটো মই ঘূৰাই দিব নালাগে। 50টা বেগ মই বনাওঁ, বেগ বনাই তেতিয়া মই চাগে লাষ্টলি পাৰ্টিতো জইন কৰিছিলোঁ নেকি, বিজেপিত আছিলোঁ। তেনেকুৱা আমি মানুহ লৈ লওঁ আৰু চেম্বাৰ অফ কমাৰ্চৰ মানুহ লৈ লওঁ। আমি গৈ কিছুমান দুখীয়া মানুহ আছে তেওঁলোকৰ ঘৰত গৈ আমি দিওঁ, কাৰণ তেওঁলোকে কৰোণা পজিটিভ হোৱা নাই, কিন্তু তেওঁলোকেতো বাহিৰত ওলাব নোৱাৰিছে, ইনকাম কৰিব নোৱাৰিছে, কাম কৰিব, তেওঁলোকে হাজিৰা কৰা কাম, তেওঁলোকে কাৰোবাৰ দোকানত কাম কৰা ষ্টাফ হয়, দোকানেই বন্ধ, তো কাম কৰিব কেনেকুৱা? আৰু কাম নকৰিলে এই দোকানটো খোলা নাই, বিক্ৰী নাই, তো দোকানৰ মালিকে তেওঁক পইচা ক'ৰ পৰা দিব? কোনোবাই ফেক্টৰীত কাম কৰিছে বন্ধ, কোনোবাই কাৰোবাৰ বেগ চিলাইছে সেইটো বন্ধ, কোনোবা চাউচাৰ ফেক্টৰীত কাম কৰিছে তেনেকুৱা বন্ধ। তেনেকুৱা ঘৰ চাই মই এটাকৈ বেগ দিছোঁ। তেতিয়া কিন্তু বয়সস্থ মানুহকেইটা অকল মোক বুলি নহয়, আমাৰ গোটেই টীমটোক খুব আশীৰ্বাদ দিছিলে, খুব তেওঁলোকে এটা সন্তুষ্টি এটা প্ৰকাশ কৰিছিলে, নাই আমাৰ কাৰণে কোনোবা এটা গ্ৰুপে আহিছে, চাইছে, তেনেকুৱা এটা হৈছে। আৰু তাৰপিছত কোৱাৰেণ্টাইন চেণ্টাৰো আছিলে। কোৱাৰেণ্টাইন চেণ্টাৰত আমি চেম্বাৰ অফ কমাৰ্চৰ পৰা আমি গাড়ীত পঠাই ৰঙালাও, চাউল 1 কুইণ্টেল, দালি 25 কেজি, আলু 1 বেগ, আমাৰ কেতিয়াবা আমি কিনিছোঁ, কেতিয়াবা আমি কাৰোবাক যদি বিচাৰিছোঁ তেওঁলোকেও দিছে। তেনেকুৱাকৈ আমি কোৱাৰেণ্টাইন চেণ্টাৰকেইটা দিছিলোঁ। কিন্তু কিছুমান তেতিয়া সময় গৈছে, নাগালেণ্ডৰ পৰা আমাৰ মানুহ খোজকাঢ়ি আহি গ'ল। মানুহখিনি যে বাহিৰৰ ৰাজ্যত কাম কৰি আছে, হয়, বাহিৰত ৰাজ্যত কাম নাগালেণ্ডত বহুত মানুহ কাম কৰি আছিলে। তো তেওঁলোকে কি কৰিলে, খোজকাঢ়ি অহা আৰম্ভ কৰিছে ৰাতি। তেতিয়া পুলিচৰ লগত আমিও থাকোঁ, মানুহ ওলাই আহিব নোৱাৰে, আমাক বেছ থাকে। তো তেনেকুৱা সময়ত আমি আহিছোঁ, তেওঁলোকক এটা ৰখাৰ ব্যৱস্থা কৰিছোঁ। তেনেকুৱা ক্ষেত্ৰত চেম্বাৰ অফ কমাৰ্চৰো ইমানটো ফাণ্ড নাই আমি সদায় দি থাকিম। তেতিয়া আমি ব্যক্তিগতভাৱেও মই কেতিয়াবা এই চাউল 25 কেজি, দালি, আলু, তেল এনেকুৱা দিছোঁ, তেওঁলোকক খুৱাই আকৌ তেওঁলোকক পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। পাছ ইছ্যু কৰিছোঁ। পাছ ইছ্যু মানে আমি নহয়, আমি থানাত কৈ পেলাই পাছ ইছ্যু সহায় কৰি দিছোঁ। কিছুমান মানুহ ইয়াত ফুৰিব আহিছিলে, যাব নোৱাৰিছে, তেওঁলোকক আমি ৰাতিপুৱা সময়ত যাব লাগে, কেনেকুৱা যাব লাগে, কোনটো গাড়ীত যাব লাগে, গাড়ীৰ নাম্বাৰ, ড্ৰাইভাৰৰ নাম, গাড়ী কেতিয়া ঘূৰিব আহিব, ডিষ্টেঞ্চ কিমান, চব লিখি পেলাই আমি পাছ ওলাই পেলাই পাছ দিছিলোঁ। তেনেকুৱা বহুত সহায় সহযোগ কৰিছিলোঁ। কিন্তু তেতিয়াও আকৌ আৰু এটা কথা আছিলে, কিছুমানৰ ওচৰত পইচা আছে কিন্তু বজাৰ নাই, চব্জি কিনিব নোৱাৰিছে, দালি কিনিব নোৱাৰিছে, আলু কিনিব নোৱাৰিছে, ঘৰৰ শেষ। তেতিয়া আমি তিতাবৰ যিটো আমাৰ চাব ডিভিজন আছে তাত আমি মিটিং পাতিছিলোঁ। তেতিয়া আমাৰ চাব ডিভিজন SDO চিভিল ছাৰে কৈছিলে যে ঠিক আছে, আমি এক কাম কৰোঁ, আমি এটা মিটিং কৰোঁ, আমি ভেণ্ডাৰ বনাই দিওঁ। কিছুমানক আপোনালোকে চেম্বাৰ অফ কমাৰ্চৰ পৰা কিছুমান মানুহৰ নাম দিয়ক, যিবিলাক মানুহে চব্জি বিকিব, এই আলু বিকিব, কিবা গ্ৰ'চাৰী বিকিব। তেনেকুৱাকৈ আমি লাইচেঞ্চ বনাই মেলি আমি মৰিয়নি ডেইলি বজাৰ ৰাধা গোবিন্দ মন্দিৰ আছে তাত মিটিং পাতি আমি যিকেইটা মানুহ কাম কৰে তেওঁলোককে আমি তেনেকুৱা ব্যৱস্থা কৰি দিছিলোঁ। তেতিয়া কি হয়, চব্জিটো বাহিৰৰ পৰা আনিলে আকৌ তাত কৰোণা থাকে, ইয়াত সোমাব নিদিয়ে। তেনেকুৱা কণ্টেইনমেণ্ট জোনৰ বাহিৰত আমাৰ যিটো কণ্টেইনমেণ্ট কিবা এটা জোন আছিলে, এতিয়া পাহৰিছোঁ, কণ্টেইনমেণ্ট জোন। তেতিয়া আমি বাহিৰৰ পৰা আনিলে আকৌ গাড়ীটো চেনিটাইজাৰ কৰিব লাগে, গাড়ীত প্ৰব্লেম থাকে। তেতিয়া আকৌ আমি গাঁৱৰ পৰা আনিছোঁ, গাঁৱৰ পৰা আমাৰ বেপাৰীকেইটা আনিছে, বিকিছে। তেনেকুৱাকৈ আমি কিন্তু কৰোণা পিৰিয়ডত আমি মৰিয়নি সমষ্টিতেই
গোটেই আমি সমষ্টিতে চাইছিলোঁ, বাগানতো চাইছিলোঁ, গাঁৱতো চাইছিলোঁ, তেনেকুৱা কৰি আমি যেনে তেনে আমি চলাই গৈ আছিলোঁ। কিন্তু খুব ধুনীয়াকৈ আমি পাৰ কৰিলোঁ আৰু খুব সহায় সহযোগ কৰিছোঁ। ৰাইজেও আমাক সহায় সহযোগ কৰিছে আৰু মৰিয়নিবাসী ৰাইজ এনে শান্তিপূৰ্ণ ৰাইজ, ভাল ৰাইজ, তেওঁলোকে বুজি পায় আৰু মৰিয়নিবাসী ৰাইজৰ লগত কাম কৰিও ভাল লাগে। তেনেকুৱাকৈ কৰি 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 মই ভাবিছোঁ নাই বিজনেছ বহুত কৰিছোঁ, এতিয়াও কৰিম, আগতেও কৰিম। অলপ ছ'চিয়েল ৱৰ্কত মই আৰু অলপ আগবাঢ়ি গ'লোঁ। আগবাঢ়ি গৈ 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 ৰাজনীতিত আহি পৰিলে। ৰাজনীতিৰ বিষয়ে জানিম। আপোনাৰ ৰাজনীতিৰ ব্যাপক চৰ্চা হৈছিলে আপোনাক লৈ পেলাই সেই সময়ত, আজি কিছুদিনৰ আগলৈকে আপোনাক লৈ পেলাই ব্যাপক, এতিয়াও বৰ্তমানলৈকে চৰ্চা চলি আছে। আপুনি বিজেপি দলত আছিলে, কিন্তু বিজেপি দলৰ পৰা আপুনি বহুত বছৰ বিজেপি কৰিলে, তাৰপিছত টিকেট নাপাই পেলাই আপুনি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে আৰু বৰ্তমান আপুনি উপসভাপতি। এই যাত্ৰাটো কেনেধৰণৰ আছিলে বিজেপিত জইন কৰাৰ পৰা বৰ্তমানলৈকে? এই যাত্ৰাটো কেনেধৰণে ডিছক্ৰাইব কৰিব আপুনি? বিজেপিত মই জইন কৰিছিলোঁ 2017-ত। তাৰপিছত বিজেপিৰ মই মণ্ডলৰ এক্টিভ মেম্বাৰ হিচাপে কাম কৰি আছিলোঁ। তাৰপিছত কাম কৰি যাওঁতে যাওঁতে যোৰহাটত যিটো আমাৰ SC মৰ্চা আছিলে, তেওঁলোকে মোক মাতিলে এদিন, মাতি কৈছে আপোনাক, তোমাৰ কাম কাজ ঠিকে আছে, ভাল লাগিছে, তুমি এক্টিভ, আৰু আমি তোমাক যোৰহাটত ডিষ্ট্ৰিক্টত আনিব খুজিছোঁ। কি কথা? মই কৈছোঁ ডিষ্ট্ৰিক্টত আনিব খুজিছে, মোৰতো মণ্ডল প্ৰেচিডেণ্ট আছে আৰু মণ্ডলে মোক এৰেনা নাই, আৰু মই কিমান সময় দিব পাৰিম? কৈছে নাই, তুমি ভালেই সময় দিছা আৰু ঠিকে আছে, তেনেকুৱাকৈ লৈ গ'লে আমি আৰু এক্টিভ হ'ব পাৰিম। তেতিয়া ময়ো ডিছকাছ কৰি ময়ো অলপ চিন্তা চৰ্চা কৰিলোঁ। ঠিক আছে, যেতিয়া তেওঁলোকৰ বিশ্বাস আছে, মোৰ কনফিডেঞ্চ আৰু বাঢ়িলে। মই কৈছোঁ ময়ো পাৰিম। তেতিয়া মোক ডিষ্ট্ৰিক্টৰ SC মৰ্চাৰ ভাইচ প্ৰেচিডেণ্ট দিলে যোৰহাট ডিষ্ট্ৰিক্টৰ। তো ভাইচ প্ৰেচিডেণ্ট হিচাপে মই কাম কৰি আছোঁ। কোন চনৰ কথা? এইটো 2000ৰ কথা আছে, 2021 2021ৰ কথা আছিলে। তেতিয়া মোক ভাইচ প্ৰেচিডেণ্ট দিয়াৰ লগে লগে মই কাম কৰি আছোঁ। তেওঁলোকে মোৰ ওপৰত আৰু অলপ আস্থা ৰাখি পেলাই তেওঁলোকে কৈছে ঠিক আছে, এতিয়া তুমি চেলেঙাত মণ্ডলৰ SC মৰ্চাৰ প্ৰভাৰী হৈ যোৱা। ভাইচ প্ৰেচিডেণ্ট আছোঁই, অতিৰিক্ত দায়িত্ব এটা দিলে। আমাৰ অনন্ত দাস আছিলে, অনন্ত দাস যোৰহাটৰ আমাৰ SC মৰ্চাৰ প্ৰেচিডেণ্ট। তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ ইমানখিনি সুবিধা দিয়াৰ কাৰণে তেওঁ মোক চেলেঙাত মণ্ডলৰ SC মৰ্চাৰ প্ৰভাৰীও দিছে। তো তাত প্ৰভাৰী হিচাপেও মই কাম কৰিছোঁ, তাত কমিটি বনাইছোঁ। মই তেনেকুৱাকৈ কাম কৰি গৈ আছিলোঁ। তেতিয়া আমাৰ ইলেকশ্যন আহিলে। ইলেকশ্যনত আমাৰ হৈ গ'ল বিধানসভা ইলেকশ্যন। তাৰপিছত আকৌ আমাৰ কাম ষ্টাৰ্ট হ'ল। তাৰপিছত এতিয়া বৰ্তমানৰ MLA আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, তেওঁ কংগ্ৰেছেদি যেতিয়া বিজেপিত আহিলে, এতিয়া বাই ইলেকশ্যন আমি কাম কৰি আছোঁ। তেতিয়া আমাৰ CM ছাৰ আহে, আমাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ মৰিয়নিত আহিছিলে। তেতিয়া আমাৰ মই মৰিয়নি টাউনৰ ইনচাৰ্জ আছিলোঁ, ইলেকশ্যন ইনচাৰ্জ আছিলোঁ। ইনচাৰ্জ থাকোঁতে যেতিয়া আমাৰ CM ছাৰো আহিছিলে, সেইটো ষ্টেজৰ দায়িত্ব মোৰ আছিলে। আৰু আমাৰ ভৱেশ কলিতা ডাঙৰীয়া আহিছিলে আমাৰ ডায়মণ্ড ফিল্ডত, সেইটোও মোৰ দায়িত্ব আছিলে। তেনেকুৱা মৰিয়নি টাউনৰ ভিতৰত যিখিনি কাম হয় সেইখিনি মোৰ দায়িত্বত আছিলে। মই ধুনীয়াকৈ পালন কৰিছিলোঁ। তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ছাৰক মই কিবা এটা গিফ্টও দিছিলোঁ। তেওঁ কৈছে কেলৈ এইবিলাক লাগে, খুব ভাল। তেওঁৰ লগত কথা পাতি মই আৱেগিক হৈছিলোঁ, চকু পানী ওলাই গৈছিলে। তেওঁ এবাৰ মোৰ লগত ফোনত কথা পাতিছিলে, আমাৰ বৰ্তমানৰ MLA, তেওঁ মোৰ লগত ফোনত কথা পতাই দিছিলে। তেতিয়া মই একদম মানে কান্দা ভয় আছোঁ। তেতিয়া মোক কৈছে প্ৰদীপ, একো হেৰি কৰিব নালাগে, কেলৈ হেৰি কৰিছা, মোক কান্দিছা, মই আহিম নহয় মৰিয়নি আহিলে তোমাৰ দোকানত বহি চাহ খাম, তেনেকুৱা মোক কথা কৈছিলে। কি গিফ্ট দিছিলে তেওঁক সেই এটা ৱাছকোট টাইপৰ এটা গিফ্ট দিছিলোঁ, ঝাপি দিছিলোঁ। তেতিয়া ঝাপিটো আমাৰ কৈছিলে আমি পিন্ধিব লাগে, তো আমি পিন্ধাইছিলোঁ। মই আছিলোঁ, মানৱ দা আছিলে, আৰু আমাৰ বিজেপি 2-3জন আছিলে। তেওঁলোকে মিলি আমি বাবুজি ষ্ট্ৰীটত প্ৰগ্ৰাম হৈছিলে, তেতিয়া আমি পিন্ধাইছিলোঁ। তেতিয়া আমাৰ বৰ্তমানৰ মিনিষ্টাৰ আমাৰ পীযুষ দাও আহে। আমাৰ লামডিঙৰ যিটো বৰ্তমান MLA শিবু মিশ্ৰ ডাঙৰীয়া, তেওঁক মৰিয়নিৰ ইনচাৰ্জত পঠালে।
তেতিয়া তেওঁ যেতিয়া আহিছে আহি মোক মাতিছে মই ক'লোঁ মই কৈছোঁ আপুনি মোক মাতিছে মোৰ নামটো কেনেকুৱা গম পায় তেতিয়া তেওঁ এটা লিষ্ট দেখাইছে এই লিষ্টটো CM ছাৰে দিছে এইকেইটা মানুহৰ লগত লগ কৰিব লাগে তেতিয়া মই বোলো ঠিক আছে বাৰু আপোনাৰ কাৰণে চাগে এইটো বহুত প্ৰাউড মোমেণ্ট এটা আছিলে হয় মই খুব ভাল পাইছিলোঁ যে এটা কাৰণ একদম গ্ৰাছ লেভেলৰ পৰা আহি পেলাই এজন প্ৰভাৰী আপোনাৰ নামটো লৈছে হয় এজন MLA লামডিঙৰ নিচিনা জগাৰ MLA এজন মৰিয়নি ইনচাৰ্জ হৈ পেলাই আহি মোক মাতিছে মোৰ লগত কেম্পেইনিং কৰিব তেনেকুৱা মোৰ এটা ভাল লাগিছে আৰু তেতিয়া আমাৰ এদিন ৰাতি মই এই এদিন বা দুদিন পাছতে ৰাতি সেইদিনাই চাগে মই শিৱ মিশ্ৰৰ লগ কৰি ৰাতি আহি আছিলোঁ তেতিয়া আমাৰ বৰ্তমানৰ মৰিয়নিৰ MLA ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া মোক কৈছে পবিত্ৰ আপুনি ৰখ তেতিয়া তেওঁৰ লগত ৰ'লোঁ তেওঁ আকৌ শিৱ মিশ্ৰৰ ওচৰত লৈ গ'ল সেইদিনা ৰাতি প্ৰায় 1:30-2টা বাজিলে আমাৰ তেওঁৰ লগত ডিছকাছ কৰিবলৈ তেনেকুৱাকৈ আমি কাম কাজ কৰি আছোঁ আৰু খুব ধুনীয়াকৈ আমি পাৰ কৰিলোঁ আৰু সঁচাকৈ মই সেইটো বাই ইলেকশ্যনত মই কেনভাছিঙত মোৰ স্পীচত মই এটা কথা ৰাখিছিলোঁ যে মই আমাৰ MLAক 40,000 ভোটত জিকাম তেতিয়া কেনেকুৱা ওলাইছিলে মোৰ মুখৰ পৰা কথাটো মই ক'ব নোৱাৰোঁ কিন্তু সঁচাকৈ তেওঁ এবভ 40,000 ভোটত তেওঁ মৰিয়নিৰ পৰা জয়ী হৈছে ভাল লাগিছে কিন্তু চব হ'ল তেওঁৰ শপত গ্ৰহণো হ'ল শপত গ্ৰহণত বিধানসভাত আমি গৈছিলোঁ ময়ো তাত উপস্থিত আছিলোঁ চব ঠিক ঠাকেই চলি আছিলে তাৰপিছত আৰু এটা সময় আহিলে যিটো আমাৰ মানে মিউনিচিপালিটি ইলেকশ্যন যেতিয়া আহিছে তেতিয়া যিমান মিউনিচিপালিটি ইলেকশ্যনটো ওচৰত চাপি আহিছে সময়টো এই নৱেম্বৰত হ'ব এই ডিচেম্বৰত হ'ব এই জানুৱাৰীত হ'ব অলপ ফূৰ্তি আছিলে তাৰ পিছৰ পৰা দেখিছোঁ নাই অলপ মানে কি কথা কি নাই কেনেকুৱা অলপ লাগিছিলে তেনেকুৱাকৈ আৰু কাম কৰি গৈছিলোঁ তাৰপিছত এদিন মোক ফোন কৰিছে যে পৌৰসভাৰ নিৰ্বাচন আহিলে আৰু মান্থটো ডিক্লেয়াৰ কৰিলে ডেটটো ডিক্লেয়াৰ কৰা নাই চাগে ডিক্লেয়াৰ হ'ব এতিয়া আমাৰ টিকেটকেইটা দিব লাগে কেনেকুৱা কি কৰিব লাগে মোৰ লগত ডিছকাছ কৰিব কোনোবা এজনে কৈছিলে তাৰপিছত চাইছোঁ নাই ডিছকাছটো নহয় তাৰপিছৰ পৰা যেন আমি অলপ মানে নেগলেক্ট হৈছোঁ অলপ মোৰ এটা ফিল হৈছিলে সেই সময়ত মানে আপোনাৰ ফিল হৈছিলে যে আপুনি টিকেট বিচাৰিলেও নাপাব বুলি নাপাওঁ বুলি হেৰি হোৱা নাই কিন্তু মানে আমাৰ যিটো লোকেল আৰু নকওঁ এইকেইটা বহলাই মানে যোনটো বণ্ডিং আছিলে সেইটো কমি গৈছিলে এইটো অলপ গুৰুত্বটো অলপ মানে কমাই পেলাইছিলে, পাৰ্টিৰ ফালৰ পৰা ঠিকেই আছিলে কিন্তু বেলেগ এটা ফালৰ পৰা যেন মোক অলপ ডিফেন্স দি আছে বা মোৰ অলপ অসুবিধা হৈ আছে তেনেকুৱা অলপ পাই আছিলোঁ ঠিক আছে তেনেকুৱাকৈ তথাপি আমি পাৰ্টিৰ হৈ কাম কৰি আছিলোঁ মই কয়লাপানী যাওঁ টিয়ক হৈ পেলাই ঘূৰি নিজৰ গাড়ী লৈ যাওঁ তাত আমি যেতিয়া মোক প্ৰভাৰী দিছিলে মোৰ দায়িত্ব মই পালন কৰিবই লাগিব তেনেকুৱাকৈ পালন কৰি গৈ আছিলোঁ আৰু কিন্তু যেতিয়া টিকেট দিয়াৰ সময় আহিলে মিউনিচিপালিটিৰ তেতিয়া কিন্তু সেই টিকেটৰ পৰা মই ব্যক্তিগতভাৱে বঞ্চিত হৈছোঁ সেই সময়টো কেনেকুৱা আছিলে আপোনাৰ কিমান টাফ আছিলে কাৰণ ইমান প্ৰায় 4-5 বছৰ 6 বছৰ আপুনি দলক দিলে আপোনাক বিভিন্ন স্থানতো ৰাখিলে বা দলে বিভিন্ন পদবী দিলে কিন্তু সেই সময়ত আপুনি টিকেট বিচাৰিছিলে যদিও টিকেট নেপালে সেইটো কেনেকুৱা আছিলে আৰু তাৰপিছত ভাবিলে নেকি আপুনি দল এৰিব লাগে কিহৰ কাৰণে আপুনি আকৌ দল সলনি কৰিব লগা হ'ল দল এৰিব লাগে বুলি মই কেতিয়াও ভবা নাই কিন্তু মোৰ এটা আত্মবিশ্বাস আছিলে যে ৰাইজে মোক বিচাৰিছে ৰাইজে মোক সদায় কয় আপুনি কিন্তু এইবুলি আমাৰ ৱাৰ্ড কমিশ্যনাৰ খেলিব আপুনি জিকিব আপোনাক আমি ৰাখিম কাৰণ আপুনি আমাক সহযোগ কৰে আপুনি আমাৰ লগত থাকে আমি আপোনাকেই বিচাৰিছোঁ এনেকুৱা ৰাইজে কয় মই কৈছোঁ তোমালোকে বিচাৰিলেতো নহ'ব মোক মই খেলিম নে নেখেলোঁ সেইটোও মই চিন্তা কৰা নাই তাৰপিছত আকৌ পাৰ্টীয়ে টিকেট দিব লাগিব কৈছে নাই খেলিবই লাগিব এদিন মাইকী মানুহ প্ৰায় 10-15জন মান আহিলে দাদা আপুনি খেলিব লাগিব মই কৈছোঁ খেলিব লাগিব ঠিকে আছে কিন্তু মই খেলিব গ'লেতো পাৰ্টিত টিকেট লাগিব কৈছে নাই আপুনি পাব টিকেট একো নাই এনেকুৱা দলৰ কাম কৰি আছে টিকেটটো আপোনাৰ দলৰ কাম কৰিছে আৰু আপুনি এইটো টিকেট পাব চিয়'ৰ তাৰপিছত যেতিয়া একদম দিয়াৰ মুহূৰ্ত আহিলে তেতিয়া গম পালোঁ আবেলি যে নাই মোৰ টিকেটটো কৰ্তন কৰা হ'ল
তেতিয়া ইয়াৰ মাইকী মানুহ চব ওলাই আহিছে, ল'ৰা মানুহ চব ওলাই আহিছে, ওলাই আহি ইয়াত মানে একটা মানে প্ৰতিবাদ কৰিছিলে যে নাই আমাৰ টিকেট লাগে, প্ৰদীপ দাসক টিকেট দিব লাগে, তেনেকুৱাকৈ বিৰাট প্ৰতিবাদ কৰি আছিলে। আপোনাক টিকেট নিদিয়াৰ কাৰণে আপোনাৰ যি সমৰ্থক আছিলে বা যি আপোনাৰ ৱাৰ্ডৰ মানুহ আছিলে আহি পেলাই প্ৰতিবাদ কৰিছে। তেওঁলোকে ইয়াত আহি প্ৰতিবাদ কৰিছিলে আমাৰ দুৰ্গা মণ্ডপৰ ওচৰত। তাৰপিছত আমাৰ মণ্ডল প্ৰেচিডেণ্ট কৃষ্ণ ভূমিজ আছিলে, কৃষ্ণ ভূমিজৰ ঘৰত গৈ প্ৰতিবাদ কৰিছে যে আমাৰ প্ৰদীপ দাসক টিকেট দিব লাগে। এনেকুৱা বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰিছিলে। প্ৰতিবাদ কৰাৰ পাছত আমাৰ SC মৰ্চাৰ যি আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট অনন্ত দাস, তেওঁ কৈছিলে প্ৰদীপ আমি টিকেটটো দিয়াৰ ব্যৱস্থা কৰি আছোঁ, তোমাৰ টিকেটটো হ'ব লাগে। আমাৰ ষ্টেট প্ৰেচিডেণ্ট আছে মুন স্বৰ্ণকাৰ বাইদেউ, তেওঁ কৈছিলে নাই তোমাৰ টিকেটটো হ'ব, ৰ'বা আমি এইটো কৰি আছোঁ। এনেকুৱা হ'ব নহ'ব কৰি লাষ্টলি আৰু আমাৰ নমিনেশ্যন দিয়াৰ একদিন বাকী আছে, আমি কনফাৰ্ম পোৱা নাই। তেতিয়া ইমান বেয়া লাগিছে, ৰাতি খুব কান্দিছোঁ আৰু বহুত কান্দিছোঁ আৰু সেইদিনা ৰাতি কান্দিছোঁ। আৰু মোৰ দেউতা যেতিয়া 2010 ঢুকাইছিলে, তেতিয়া দেউতা ঢুকাওঁতে মই কিন্তু ইমান কান্দা নাছিলোঁ, কেলৈ মোৰ মানে চকু পানী ওলোৱা নাই। যেতিয়া দেউতাক মই কাম কৰি আহিছোঁ, মানে দাহ কৰি আহিছোঁ, আহি ঘৰত যেতিয়া সোমাইছোঁ, তেতিয়া মই বিচনাত এনেকুৱা মানে বিচনাত নহয়, আমাৰ যেনেকুৱা তলত শুয়ে, এতিয়া শুইছোঁ তেনে এনেকুৱা লাগিছে মোৰ কোনো নাই, মই অকলে হৈ গ'লোঁ। প্ৰত্যেক ঘৰত কিন্তু পিতৃপ্ৰধান বা মাতৃপ্ৰধান ঘৰত থাকে, আমাৰ ঘৰ কিন্তু পিতৃপ্ৰধান। তো দেউতা ঢুকাই গ'ল, মই কেনেকুৱা চলিম, কি কৰিম, মানে কেনেকুৱা কান্দিছোঁ মই। কিন্তু দেউতা ঢুকাই যোৱাৰ এই মুহূৰ্তটো মোৰ কিন্তু চকু পানী ইমান ওলোৱা নাই। তো যেতিয়া দেউতাক মই দাহ কৰি আহিলোঁ, ঘৰত অকলে আহিছোঁ, মোৰ দাদা আছে, তেতিয়া মোৰ চকু পানী খুব ওলাইছে, মই খুব কান্দিছোঁ। তেতিয়া মোৰ পেহী আছিলে, মা আছিলে, চবে মোক বুজাই আছে, কিন্তু মই ফিল কৰিছোঁ যে মই অকলে। মোৰ দাদা আছে, কিন্তু মই মোৰ ফেমিলিটোক ধৰি ৰাখিব লাগিব, মোৰ দাদা, মোৰ ভনী, মোৰ মা, চবক মই মেইনটেইন কৰিব লাগিব। মই এটা মানে নিজে এটা মেণ্টেলি প্ৰিপেয়াৰ হৈ গৈছোঁ। তেতিয়া মোৰ চকু পানী ওলাইছিলে। আৰু সেইদিনা যিদিনা মই যিটো দলৰ কাৰণে মই ইমান কৰিছিলোঁ, ইমান ত্যাগ কৰিছিলোঁ, সেই দলৰ পৰা সামান্য মই টিকেট এটা বিচাৰিছিলোঁ ৱাৰ্ড কমিশ্যনৰ, সেই টিকেটৰ পৰা মই বঞ্চিত হ'লোঁ। সেইটো ফিলিংছ কেনেকৈ আছিলে আপোনাৰ? খুব কষ্ট, মানে মই এতিয়া আপোনাক বুজাব নোৱাৰিম কেনেকুৱা বিভিন্ন ধৰণৰ চিন্তা আহিছিলে, কি কৰিছিলোঁ, কাৰ কাৰণে কৰিছিলোঁ, কি ইমান সময় দিছিলোঁ। তাৰপিছত আকৌ ভাবিছোঁ নাই, মই ৰাইজৰ কাৰণে কৰিছোঁ, মইতো কিবা পাবলৈ কৰা নাই, একো নাই, মই ৰাইজৰ কাৰণে কৰি যাম। তেতিয়া ৰাতিপুৱা যেতিয়া ৰাতি মই খুব কান্দিছিলোঁ, কাকো কোৱা নাই, কিন্তু ৰাতিপুৱা হওঁতেই 8-9 বাজোতেই মোৰ ঘৰ ভিৰ হৈ গ'ল, মাইকী মানুহ, মোৰ ল'ৰা মানুহ, মোৰ ফ্ৰেণ্ডসকল চবে আহি একদম অধিকাংশ মানুহ মানে আপোনালোকৰ ঘৰত অধিকাংশ মানে আপোনাৰ 50% মানে 110জনমান মানুহ আহিছিল, মাইকী মানুহ আৰু ল'ৰা মানুহ আছেই, যে নাই টিকেট দিয়ক নিদিয়ক আপুনি খেলিব লাগিব। মই কৈছোঁ দলে যদি টিকেট নিদিয়ে মই নেখেলোঁ, মই দলৰ এগেইনষ্টত নাযাওঁ। কৈছে নহয় আপুনি দলৰ এগেইনষ্টত যাব নালাগে, আপোনাক আমি ৱাৰ্ড কমিশ্যনাৰ বনাবলৈ বিচাৰিছোঁ, আপুনি খেলক। মই কৈছোঁ মই এতিয়া কথা দিব নোৱাৰিম। নাই, তেওঁলোকে কথা নেৰে, তেওঁলোকে কথা ল'বই, আজিয়েই খেলিব লাগে, মানে আজিয়েই কথা দিব লাগে, আজিয়েই নমিনেশ্যন মানে এনেকুৱা সময়টো আহি গৈছিলে, ছাবমিট কৰিব লাগে, মানে তেওঁলোকক কথা দিব লাগে। এতিয়া মোৰ ফোনো আহি আছে খুব, কিছুমান মানুহ অ'পেন হৈ অহা নাই, তেওঁলোকে ফোনত কৈছে যে নাই প্ৰদীপ তুমি খেলা, আমি আছোঁ, জিকিবা। মই কৈছোঁ জিকাটো ডাঙৰ কথা নহয়, আমি ৰাইজৰ লগত থাকিব লাগিব, সময় দিব লাগিব, কাম কৰিব লাগিব। আৰু দলে যেতিয়া টিকেট মোক দিয়া নাই, তো কৈছে হ'ব, সেইটো আমি পাছত চিন্তা কৰিম, এতিয়া আমি এইটো মোৰেনি মানে মিউনিচিপালিটি ৱাৰ্ড কমিশ্যনৰ খেল, 1 নম্বৰ ৱাৰ্ড, 1 নম্বৰ ৱাৰ্ডৰ পৰা আমি তেতিয়া মাও আছে, মা মোৰ লগতে থাকে, মাক সুধিলোঁ মা ইমান মানুহ আহিছে আৰু মই দল এৰিবলৈ মন নাই, এতিয়া কিন্তু তেওঁলোকক কি ক'ম আৰু। কৈছে মা তেতিয়া ক'লে চা ইমান ৰাইজ তোক বিচাৰিছে খেলিবলৈ আৰু তোৰ ওপৰত এটা বিশ্বাস ৰাখিছে, তো তই ৰাইজক বিমুখ নকৰিবি। মা যেতিয়া ক'লে মই আৰু সাহস পালোঁ, তেতিয়া মই ৰাইজক কথা দিলোঁ, ঠিক আছে আপোনালোকে যেতিয়া কৈছে মই খেলিম, কিন্তু কি কৰিব লাগে আপোনালোকে চব কৰিব। তেতিয়া ৰাইজে খুব হুলস্থুল ফূৰ্তি, মানে মোক হাপতি ধৰিলে, কিবা মানে খুব হুলস্থুল এটা পৰিৱেশ। সেইদিনা লাগিছে যে এনেকুৱা যে মই কিবা এটা মানে ভাল কাম কৰিছোঁ,
বা ৰাইজক মই বিমুখ কৰা নাই, কিন্তু বিমুখ কৰিলে সিহঁতি কষ্ট পালেহেঁতেন, কিন্তু তেওঁলোকে খুব আনন্দৰে কৈছে আমি চবেই ওলাই আহিম। আপুনি বিশ্বাস কৰক, মই জয়মতী নগৰৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, হাত জোৰ কৰি মই মানে সেয়া বিচাৰিছোঁ যে আপোনালোকে ইমান কৰি দিছে, এটা ঘৰৰ মাইকী মানুহ বাদ নাই, কোনোবা মোটা মানুহ বাদ নাই যে মোক সহযোগ কৰা নাই, চবেই আহিছে মোৰ লগত। কেনভাছিঙত এটা দিনত 200-250 মানুহ মাইকী মানুহ লাইন ধৰি মোৰ লগত প্ৰচেশ্যনত যায়। মই কোনোবা ঘৰত সোমাওঁ, তেওঁলোকে আহি সোমায়। মই ৰাতি 10টাত সোমাওঁ, মাইকী মানুহ চব মোৰ লগত 10টা বজাত আহি মোৰ ঘৰত সোমায়। এনেকুৱা সহযোগ কৰিছে। আৰু এই যে ৰাইজৰ সঁহাৰি সহযোগ, তেতিয়া মই কিন্তু প্ৰমিছ কৰিছিলোঁ মই যদি জিকি আহোঁ আপোনালোকে যিমান কৰিছে মোৰ কাৰণে, মই তাতকৈও বেছি নহ'লেও আপোনালোকে যিটো কৰিছে তাৰ কিন্তু মই তিলকৈ হ'লেও মই আপোনালোকক মানে হেয়াৰে মই মৰমেৰে আপোনালোকক এই আপোনালোকৰ পাৰিশ্ৰমিককেইটা আমি ঘূৰাই দিম। সঁচাকৈ মই যিদিনা ইলেকশ্যন হ'ল দেখি পাইছোঁ যে গোটেই ৰাইজ মোৰ 2টা টেবুলত ভৰ্তি, 2টা বুথত, আৰু ৰাইজ ওলাই আহিছে। কিছুমান ৰাইজ অ'পেন হ'ব পৰা নাই, কিন্তু তেওঁলোকে মোক কৈছে হ'ব, হাত দেখাই যায়, ভোট দিয়ে। তেতিয়া নমিনেশ্যন যে দাখিল কৰিলে আপুনি নিৰ্দলীয় হিচাপে, যদি বিজেপি দলৰ পৰা আপুনি নমিনেশ্যন দাখিল কৰিলেহেঁতেন, সেইটো কেনেকুৱা অনুভৱ হ'লহেঁতেন? সেই সময়টো কেনেকুৱা আছিলে যেতিয়া আপুনি নমিনেশ্যন দাখিল কৰিছে? এইটো এটা ভাল কথা আপুনি সুধিছে। মই এইটো মানে বেছি আৱেগিক হৈ গ'লোঁ, মই ক'ব নোৱাৰিলোঁ। যেতিয়া নমিনেশ্যন ছাবমিট কৰিবলৈ যাওঁ, তেতিয়া মাইকী মানুহসকলে চবেই ক'লে যে মই যাম, আমি যাম সকলো। মই কৈছোঁ যাব নালাগে, আমি 3টা গাড়ী ল'লোঁ, এটা ইক', এটা এল্ট' আৰু এটা মোৰ গাড়ী, এনেকুৱা ল'লোঁ। 3টামান গাড়ী লৈ গৈছোঁ। আমাৰ ৰেল গেটৰ ওচৰত আমাৰ বিজেপিৰ মণ্ডল অফিচটো আছে। সেই অফিচটো মোৰ নিজৰ হাতত কষ্ট কৰি বনোৱা। তেতিয়া তাৰ ফালে চাইছোঁ, চকু পানী ওলাইছে আপোনালোকে, মানে মই কান্দিছোঁ, মানে টপকৈ পানী পৰিছে। সেই অফিচখন মই এৰি বেলেগ এটা ফালে গৈ আছোঁ। কিন্তু ৰাইজ যদি জয়মতী নগৰৰ ৰাইজ যদি মোক নিবিচাৰিলেহেঁতেন, নক'লেহেঁতেন, মই কিন্তু নগ'লোহেঁতেন। কিন্তু ৰাইজ যেতিয়া বিচাৰিছে, ৰাইজক মই বিমুখ কৰিব নোৱাৰিছোঁ, ৰাইজৰ কাৰণে গৈছোঁ। কিন্তু নিৰ্দলীয় হিচাপে মই নমিনেশ্যন ছাবমিট কৰিবলৈ যাওঁতে খুব কষ্ট পাইছোঁ। যিটো পাৰ্টি মোৰ লাইফৰ প্ৰথম পাৰ্টি, মই প্ৰথম জইন কৰিছোঁ বিজেপিত, মোৰ লাইফৰ প্ৰথম মই বিজেপিত জইন কৰিছোঁ। আৰু বিজেপিৰ হৈ পেলাই মই খেলিব পাৰিলে বেছি ভাল লাগিলেহেঁতেন। যেতিয়া মই পৰা নাই, একো নাই, মইতো ৰাইজৰ কামহে কৰিব লাগে। ৰাইজৰ যেতিয়া কাম কৰিব লাগে, কোনো পাৰ্টি বা একো দৰকাৰ নাই, জাষ্ট এটা প্লেটফৰ্ম লাগে। তো সেইটো প্লেটফৰ্মত মই আহিলোঁ। আৰু আমি ইমান এগ্ৰেছিভভাৱে কাম কৰিছোঁ, আপোনালোকে বিশ্বাস কৰক। মোৰ ৱাৰ্ডত 2nd পাৰ্চন কোন, মই তেওঁক চোৱা নাই। মোৰ প্ৰতিনিধিতা কোন চোৱা নাই। মই বেলেগ ৱাৰ্ডত গৈ কেনভাছ কৰিছোঁ, বেলেগ ৱাৰ্ডৰ প্ৰতিনিধিতা কোন মই চোৱা নাই। মোৰ কেণ্ডিডেট কোন, মই তেওঁক চাইছোঁ। এতিয়ালৈকে তেওঁলোকৰ চেহেৰা ভালকৈ মই মানে এই ইলেকশ্যনৰ সময়ত দেখা নাই। আৰু কোনোবা ৱাৰ্ডতো মই যিকেইটা আমাৰ এগেইনষ্টত আছিলে, বিজেপিৰ হৈ আছিলে, তেওঁলোকক আমি চিনি নাপাওঁ। কিন্তু 10টা ৱাৰ্ড মৰিনি, 10টা ৱাৰ্ডৰ ভিতৰত আমি নিৰ্দলীয় 8টা ৱাৰ্ড আমি জিকি আহিছোঁ। অসমৰ চাগে দ্বিতীয়খন আছিলে নেকি? অসমত আৰু কোনো নাই, বেলেগ আৰু এটা নিৰ্দলীয় জিকিছিলে, কিন্তু তেওঁলোকে বিজেপিৰ লগত লগে লগে মাৰ্জ হ'ল। আমি কিন্তু এতিয়ালৈকে অসমত 104টা মিউনিচিপালিটি আছে, 104টাৰ ভিতৰত আমি মৰিয়নীসকলে নিৰ্দলীয় মিউনিচিপালিটি চলি আছোঁ। কিন্তু আমি চৰকাৰী যি নিৰ্দেশনা সেইবিলাক মানি, চৰকাৰী যিটো ৰুল ৰেগুলেশ্যন আছে চব মানি, চৰকাৰী যিকেইটা প্ৰগ্ৰাম আছে আমি চব মানি, তেওঁলোকৰ যিটো চৰকাৰী নিৰ্দেশনা, আমি বিজেপি এজেপি নিৰ্দলীয় একো ভাগ কৰা নাই। মই এতিয়া বৰ্তমান পদবীত আছোঁ, মই এটা পদবীত আছোঁ। মই এতিয়া মৰিয়নী মিউনিচিপালিটি বৰ্ডৰ ভাইচ চেয়াৰমেন আৰু আমাৰ চেয়াৰমেন বিশ্ববাবা শইকীয়া ডাঙৰীয়ানী। আমি 2জন আৰু আমাৰ ৱাৰ্ড কমিশ্যনাৰ আছে 6জন আমাৰ লগত ছাপোৰ্ট কৰা। আমি 8জনে ভাবোঁ যে আমি মৰিয়নীৰ কাৰণে কাম কৰিব লাগে। তো আমাৰ কোনো এটা প্লেটফৰ্ম, মানে কোনো এটা পাৰ্টিৰ প্লেটফৰ্মত নাই, কিবা নাই, সেইটো নালাগে। আমি মৰিয়নী মিউনিচিপালিটি হৈ আছোঁ, চৰকাৰী পদবীত আছোঁ। আমি গোটেই কামখিনি কৰোঁ। আজিও মই গৈ 4 নম্বৰ ৱাৰ্ডত, পিকলু ৰয়ৰ ৱাৰ্ডত মই এটা ৰাস্তা অপেনিং কৰি আহিছোঁ। আমি এইকেইদিনত, আপোনালোকে শুনি পেলাই ভাল পাব, এইকেইদিনত আমি মৰিয়নীবাসী ৰাইজক 22টা কাম আমি উপহাৰ দিছোঁ। যে 22টা কামৰ ভিতৰত ৰাস্তা আছে, ড্ৰেইন আছে। আপোনালোকে কেইদিনমান পাছত চাব মৰিয়নী মিউনিচিপালিটিৰ আপাৰ পৰ্চনটো, আপাৰত আমি এটা
আৰু এটা কনষ্ট্ৰাকশ্যন কৰি আছোঁ য'ত আমাৰ ৱাৰ্ড কমিশ্যনাৰকেইটা বহিব পাৰিব, আমাৰ এটা কনফাৰেঞ্চ হল থাকিব। আৰু আপোনালোকে চাব আমাৰ গাৰ্বেজ গ্ৰাউণ্ড আছে, গাৰ্বেজ গ্ৰাউণ্ড আজি 40 বছৰলৈকে পুৰণা হৈ আছে, 40 বছৰৰ গাৰ্বেজ দম খাই আছে। মানুহে মোক সদায় কয় উশাহ ল'ব নোৱাৰোঁ। গুল্ডি মোৰ ভাতৃস্বৰূপ, তেওঁ মোক সদায় ফোন কৰে, प्रदीप दा क्या हुआ, कोई आग लगा दिया गार्बेज में, सांस लेने नहीं सक रहा है, धुआं हो गया, पूरा पोल्यूशन हो गया, ऐसा बात। तो इहतर फाले मैं चाई पेलाय आमी गार्बेज ग्राउंड बायो माइनिंग करी गार्बेज फ्री कर दिलो। आपनालोके मैं भिडिओ बनाइছো आपनालोके चाब, माने बायो माइनिंग करी एटु गार्बेज ग्राउंड आछे बुली कोनो कब नोवारिब, इमान धुनिया लैंड माने হৈ গ'ল। চাব যে নতুন মাটি বুলি কোনোবা খেতি মাটি বুলিয়ে ভাবিব, তেনেকুৱা কৰিলোঁ। আৰু ইমিডিয়েটলি আমি এটা ছেগ্ৰিগেট কৰা মেচিন আনি আছোঁ, এই ছেগ্ৰিগেট কৰা মেচিনটো আমি টেণ্ডাৰ দিম। আৰু আমাৰ MRF কৰাৰ মেচিন আছে, তেনেকুৱা আমি কৰি আছোঁ। আৰু আমাৰ FSTP বনাই আছোঁ, য'ত আমাৰ কিছুমান পুৰণি ঘৰ আছে, য'ত ঘৰত চেনিটেৰী টেংকি আছে কিন্তু অভাৰফ্ল' হৈ গ'ল, তেওঁৰ জগা নাই আনলোড কৰিবলৈ, কি কৰিব? তাত আমাৰ মিউনিচিপালিটিৰ চেছপল মেচিন আছে, সেই চেছপল মেচিনেৰে আমি এইটো চাৰ্ক কৰি চেছপল মেচিনত লৈ গৈ আমি এইটো পেলাবৰ কাৰণে যিটো জগা আছে সেই জগাটো আমি বনাই আছোঁ, সেইটো FSTP বুলি কয়। কিন্তু বৰ্তমান আমাৰ এইটো এতিয়া কামটো শেষ হোৱা নাই। বৰ্তমান আমি তিতাবৰ পৌৰসভাৰ লগত আমি টাই আপ কৰি লৈছোঁ, আৰু আমাৰ ইয়াৰ পৰা চাৰ্ক কৰি ওলাই মেলি আমি তিতাবৰ লৈ যাওঁ, তিতাবৰ পৌৰসভাত গৈ পেলাই আমি এইটো পেলাওঁ। কিন্তু মই মৰিয়নিবাসী ৰাইজক কৈছোঁ, আপোনালোকে শুনি পেলাই ভাল পাব ৰাইজ, আমি যেটো FSTP বনাই আছোঁ, সেই FSTP হৈ যোৱাৰ পাছত আমি যেটো এমাউণ্ট লৈ আছোঁ এতিয়া চিজফলত আমি টেংকি চাফা কৰাৰ কাৰণে, সেই চিজফলৰ যেটো এমাউণ্ট, সেই এমাউণ্টটো 50%তকৈ কম হ'ব, আমি 60% ল'ব পাৰিম। কাৰণ এতিয়া ইয়াৰ পৰা তিতাবৰত যেতিয়া পেলাওঁ, তিতাবৰত কিবা এটা ৰেভিনিউ আমাৰ দিব লাগে, আৰু ইয়াৰ পৰা আমাৰ ট্ৰেক্টৰ আৰু মেচিন এনেকুৱা গৈ পেলাই তিতাবৰ গৈ পেলাওঁতে আমাৰ তেলৰ পইচা খৰচা হয়। কিন্তু এতিয়া যিহেতু আমাৰ মৰিয়নি টাউনৰ ভিতৰত আমাৰ 5 কিলোমিটাৰ বা 7 কিলোমিটাৰৰ ভিতৰত ঘূৰি থাকিব, তাৰ কাৰণে আমি ভাবিছোঁ আৰু যেটো FSTPটো আমাৰ নিজৰ হ'ব, তেতিয়া আমাৰ যেটো এমাউণ্ট এতিয়া লৈ আছোঁ তাৰ পৰাও আমি প্ৰায় 60% আমি লেছ কৰিব পাৰিম। ইমান এটা ভাল খবৰ আছে। আৰু ইতিমধ্যে আমি আৰু বহুত আমি প্ৰজেক্ট হাতত লৈছোঁ। মৰিয়নি যিখিনি আপুনি পদক্ষেপ লৈছে সেইখিনি প্ৰশংসনীয় পদক্ষেপ, আৰু মৰিয়নি ৰাইজৰ হৈ কাম কৰিব বুলি আশা ৰাখিছোঁ। তাৰ মাজতে আপোনাৰ আৰু এটা কথা সুধোঁ, যি সময়ত আপুনি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে সেই সময়ত আপোনাৰ এগেইনষ্টত আছিলে BJP, সেই সময়ত আপুনি কেনেকৈ অনুভৱ কৰিছিলে? কাৰণ আপুনি নিৰ্বাচন খেলিছে, এটা দলো নিৰ্বাচন খেলিছে, সেই সময়ত আপোনাক BJP দলৰ পৰা বহিষ্কাৰ কৰা হৈছিলে, সেই ফিলিংছটো কেনেকুৱা আছিলে? এইটো এটা কথা হ'ল কি, মই নিৰ্দলীয় খেলি আছিলোঁ, আৰু আমাৰ অপজিশ্যনত মোৰ ভাতৃস্বৰূপ এজন খেলি আছিলে BJPৰ হৈ পেলাই। আমি কিন্তু BJPত ৰিজেন দি পেলাই আমি নিৰ্দলীয় নমিনেশ্যন ছাবমিট কৰিছোঁ। আমি দেখাই দিম, আমাৰ ৰিজেন দিয়া কপি মোৰ ওচৰত আছে, ৰিজেন দিছোঁ আমি, তাৰপিছত আমি গৈ পেলাই আমি নিৰ্দলীয় নমিনেশ্যন ছাবমিট কৰিছোঁ, আমি যিমান আছিলোঁ। তাৰ ভিতৰত ফটককৈ এদিন এটা হোৱাটছএপত গ্ৰুপত কপি এটা আহিলে, লেটাৰ এটা আহিলে যে অমুকক আমি পাৰ্টিৰ পৰা বহিষ্কাৰ কৰিলোঁ। আৰু আমাক বহিষ্কাৰ কেনেকুৱা কৰিলে? বহিষ্কাৰ কৰাৰ আগত আমি ৰিজেন দিছোঁ, তাৰ প্ৰমাণ আছে নহয় আমাৰ। বহিষ্কাৰ কৰাৰ ডেটটো কেতিয়া আছে আৰু আমি ৰিজেন দিয়াৰ ডেটটো কেতিয়া আছে সেইটো চালে হ'ল। আৰু আমি বহিষ্কাৰ কৰাৰ নিচিনা আমি কাম কৰা নাই, আমি দল বিৰোধী কাম কেতিয়াও কৰা নাই। আমি ভাবিছোঁ আমি মৰিয়নি টাউনখন ৰাইজে যিহেতু বিচাৰিছিলে আমাক, আমি যেতিয়া টিকেট পোৱা নাই, আমি জিকিম, আমাৰ এটা আশা আছে, আৰু আমি ৰাইজৰ কাৰণে কাম কৰিব পাৰিম, তাৰ চেলেঞ্জত আমি খেলিছোঁ। আৰু সঁচাকৈ ৰাইজ আমাক প্ৰমাণ কৰিছে, তো প্ৰমাণ যেতিয়া কৰিছে, আমাক জিকাইছে। আপোনালোকে 10টা ৱাৰ্ডৰ 8টা ৱাৰ্ড জিকিছে, 10টা ৱাৰ্ডৰ 8টা ৱাৰ্ড জিকাইছে। আৰু কাৰ লগত জিকাইছে? ৱাৰ্ল্ডৰ চবতকৈ ডাঙৰ যিটো ৰাজনীতিৰ দল, তাৰ এগেইনষ্টত আমাক জিকাইছে। কি কাৰণে জিকাইছে? আমাক মৰম কৰে কাৰণে, আমাক ভাল পায় কাৰণে, আমি কাম কৰিম বুলি কনফিডেঞ্চ আছে, তেওঁলোকৰ বিশ্বাস আছে, আমি আগত কাম কৰিছোঁ। মই কাৰো মানে এডভাইচ দিবলৈ যোৱা নাই ইয়াত। মই এটা কথা কওঁ, ৰাজনীতি কৰিব গ'লে আমি আগত কি কৰিছোঁ সেইটো চাই মানুহে, কিন্তু বিজনেছ কৰিব গ'লে মই আজিৰ পৰা ষ্টাৰ্ট কৰিম। আজি বিজনেছ অপেনিং কৰিছোঁ, মই আজিৰ পৰা ষ্টাৰ্ট কৰিম, আজিৰ পৰা ভাল কাম কৰিম, আজিৰ পৰা ভালকৈ দোকানদাৰী কৰিম। কিন্তু ৰাজনীতি কৰিব গ'লে
মই 10 বছৰ আগত কি কৰিছোঁ, 5 বছৰ আগত কি কৰিছোঁ, 20 বছৰ আগত কি কৰিছোঁ, সেই ৰেপুটেশ্যনটো চাই মানুহে, তেতিয়া বিশ্বাসটো হয়। নহ'লে দলৰ প্ৰতিনিধি মানে ৰাইজৰ প্ৰতিনিধি ইমান সোনকালে নবনায় নহয়। আজি ৰাইজে বিচাৰিছে, সেইটো কাৰণে আমি আজি জিকি আহিছোঁ, আৰু জিকি আহি আমি আজি মৰিয়নি মিউনিচিপালিটি চলাই আছোঁ। আমি এই 1.5 বছৰ হোৱা নাই, আমাৰ 1.5 বছৰ হ'ব এতিয়া। আৰু মোৰ হিচাপত এনেকুৱা লাগে যে এই 1.5 বছৰত আমি যিমান এমাউণ্ট আমি খৰচা কৰিছোঁ মৰিয়নি মিউনিচিপালিটি টেণ্ডাৰত, আমি টেণ্ডাৰ দিছোঁ, আমি কাম কৰিছোঁ, আমি কিবা ৰাস্তা, ড্ৰেইন, আমি অফিচ, এনেকুৱা আমি সৰু মুৰা পাৰ্ক, এনেকুৱা কিবা কিবি আমি বনাইছোঁ। তো এইকেইটা বনাই আৰু আমি আমাৰ যিকেইটা আমাৰ চাফাই কৰ্মী আছে, চাফাই কৰ্মীকেইটাক আমি যি মৰম কৰোঁ, আৰু তেওঁলোকৰ দৰমহা আমি প্ৰত্যেক মাহে মাহে আমি দিওঁ, আৰু আমাৰ ষ্টাফৰ দৰমহাও আমি দিওঁ। তেনেকুৱাকৈ আমি দি পেলাই আমি এই মিউনিচিপালিটি গঠন হোৱাৰ পৰা আজিলৈকে এই ৰেকৰ্ডটো আছে যে আমাৰ পিৰিয়ডত চবতকৈ বেছি ফাণ্ড আমি একদম অনেষ্টলি আমি খৰচা কৰিছোঁ। আৰু আমি মানে এইটো মানে অন্তৰৰ পৰা ক'ব পাৰোঁ, আমি একদম অনেষ্টলি খুব ভালকৈ আমি ৰাইজৰ কাৰণে আমি 100% আমি দিবলৈ আমি সক্ষম হৈছোঁ। যেতিয়া নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে তেতিয়া ঘৰে ঘৰে কেম্পেইন কৰিব গৈছিলে। আপুনি দুদিনৰ আগত বিজেপি দলত আছিলে, তাৰপাছত নিৰ্দলীয় হিচাপে আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু ভোট বিচাৰিব গৈছিলে। সেই পৰিস্থিতিটো আপোনাৰ কেনেকুৱা ধৰণৰ আছিলে? কাৰণ আপুনি ৱাৰ্ডৰ প্ৰত্যেক ঘৰে গৈছিলে, সেই পৰিস্থিতিটো কেনেকুৱা আছিলে আৰু কেনেকুৱা ধৰণৰ মানুহখিনিক লগ পাইছিলে, কেনেধৰণে আপোনাক কথাবোৰ কৈছিলে, সেই পৰিস্থিতিটো কেনেকুৱা অনুভৱ হৈছিলে? সেইটো সময়ত অলপ কিছুমান জেগাত অলপ অসুবিধা হৈছিলে, আৰু কিছুমান জেগাত খুব ভাল লাগিছে। কিছুমান জেগাত কৈছে যে ঠিক আছে হ'ব আছোঁ, মানে বুজা যায় আৰু তেওঁ মানে ছাপোৰ্ট কৰা নাই। কিন্তু আফটাৰ দেম আমি প্ৰত্যেক ঘৰে ঘৰে গৈ আছোঁ, ডেইলি গৈ আছোঁ। এটা ঘৰত মই 5 বাৰ 6 বাৰ 7 বাৰলৈকে গ'লোঁ, তেওঁলোকে আমি ভিজিট কৰিলোঁ, তেওঁলোকক বুজাইছোঁ। তেওঁলোকক বুজোৱাৰ পাছত যি ঘৰত মই প্ৰথম দিন যোৱাৰ পাছত কৈছে আচ্ছা হ'ব যোৱা, তাৰমানে মই গম পালোঁ তেওঁৰ ইণ্টাৰেষ্টটো কম আছে অলপ। তেওঁ কিন্তু লাষ্টত মোক ঘৰত আহি বহি বুজাই গৈছে, নাই হ'ব, জয়মতনগৰৰ ৰাইজ এনেকুৱা আছে, গোটেই মৰিয়নিবাসী ৰাইজ এনেকুৱা আছে, জয় তোমালোকৰে হ'ব। তেতিয়া মোৰ ভাল লাগিলে। আৰু আমি যেতিয়া ঘৰে ঘৰে যাওঁ ৰাইজৰ হোৱাৰী চাব, মই ক'লোঁ অলপ আগত 170-200 মানুহ মোৰ লগে লগে যায় ডেইলি কেনভাছিং কৰিবলৈ। কেনভাছিং মানে এনেকুৱা লাগে যে আমি প্ৰচেছন কৰি আছোঁ ডেইলি। আৰু লাষ্ট দিনা যেতিয়া আমি প্ৰচেছন কৰিছিলোঁ, তেতিয়া মই ইয়াৰ পৰা 1 নম্বৰ ৱাৰ্ডত পূৰা প্ৰচেছন কৰি মই মেইন ৰোডলৈকে গ'লোঁ, বাবুজী ফিল্ডলৈকে গৈ পালোঁ। ফিল্ডৰ টাৰ্ণিংটোলৈকে আমি গৈ পেলাই ঘূৰাইছোঁ। তেতিয়া মানুহে দেখিছে, কিছুমানে ভাবিছে কি কথা কি নাই। কিন্তু আমি এটা কথা কৈছিলোঁ, আমি নিৰ্দলীয়, যে নিৰ্দলীয় যদি জিকিব লাগে, যেনেকুৱা বহাগৰ বতাহ আহিলে গছৰ মৰা পাতকেইটা পৰি যায়, তেনেকুৱা এটা বতাহ আহিব লাগিব, ধুমুহা এটা আহিব লাগিব নিৰ্দলীয়। আৰু সঁচাকৈ মৰিয়নিবাসী ৰাইজক মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে সেই ধুমুহাটো আনি দিছে, আৰু আমাক নতুন গছৰ নতুন পাত হিচাপে আপোনালোকে আমাক বাছি লৈছে। আৰু আমি মৰিয়নিবাসী ৰাইজ আপোনালোকৰ কাৰণে আৰু টাউনৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ। আৰু আমি এতিয়া মৰিয়নিৰ বাহিৰতো চাই আছোঁ, তেওঁলোকেও যেতিয়া আহিছে আমি সকলোকে সহযোগ কৰি আছোঁ, আমি সহযোগ কৰি থাকিম। মৰিয়নি গোটেই সমষ্টিৰ বাকী ৰাইজৰ আপুনি ভোট বিচাৰোঁতে মানুহ এজনৰ কথা কৈছিলে অফ কেমেৰাত, যে মানুহ এঘৰৰ ঘৰত যাওঁতে ভোট বিচাৰিব গৈছিলে, কিন্তু পাছত আপোনাৰ দোকানৰ আগফালে আহি পেলাই সদায় ৰৈ থাকিছিলে। এই কাহিনীটো অকণমান ক'ব নেকি? এইটো মই ৱাৰ্ডটো ফুৰোঁ, কিন্তু প্ৰত্যেকটা ঘৰত এনেকুৱাকৈ সোমোৱা নাই। কিন্তু ইলেকশ্যনৰ সময়ত মই এটা ঘৰত সোমাইছোঁ। তেওঁৰ ঘৰত সোমাই যাওঁতে মোৰ লগত আমাৰ ৰাজীৱ বসাক আছিলে, ভজু আছিলে, এনেকুৱা আৰু কিছুমান আছিলে, চবেই গ'লোঁ। তো তেওঁৰ কাজল বুলি মানুহজনৰ নাম, তেওঁ ক'লে যে দাদা মোৰ ঘৰটো চাব লাগে, পটককৈ কৈ দিলে। কি ঘৰ চাবলৈ? চালোঁ, চাই পেলাই মই এনেকুৱা অন্তৰত দুখ লাগিলে যে তাৰ পাকেৰ ঘৰ বুলি কওঁতে একো নাই, অকল ৰুম এটা আছে থকা ঘৰ, আৰু পাকেৰ ঘৰটোত পানী কাগজ দি ৰাখিছে, গোটেই খোলা চাৰিওফালে। কিবা এটা পৰিস্থিতি, মই কৈছোঁ আমি ক'ত থাকোঁ আৰু এইকেইটা মানুহ ক'ত থাকে?
তেতিয়া মই ইলেকশ্যনৰ সময়ত যদি ফটককৈ কওঁ যে মই আপোনাক বনাই দিম বা অহাকালি বনাই দিম বা এসপ্তাহ পাছত বনাই দিম, তেতিয়া ইলেকশ্যন কমিশ্যনাৰে মোক ধৰিব বা কিবা এটা অসুবিধা আহিব। বা মই যদি কৈ দিওঁ, ৰাইজে ক'ব এতিয়া ইলেকশ্যন আহিছে কৈছে, তেতিয়া মই তেওঁৰ মিছেছৰ লগত কথা পাতিলোঁ, বাইদেউ কি হ'ল? তেতিয়া তেওঁ কান্দিছে আৰু কান্দি পেলাই কৈছে মোৰ ৰান্নাঘৰ নাই, মই বনাই থাকোঁ আৰু বৰষুণ আহিলে একদম চিধা এনেকুৱা পৰে, গেছ নাই, চোলা চব নুবাই যায়, আমি খাব নোৱাৰোঁ। তেতিয়া মোৰ অন্তৰটো চুই গৈছে আৰু কি ক'ম কি নাই। মই তেতিয়া মোৰ লগত থকা সিহঁতক সুধিছোঁ কি কৰা যায়। তাই কৈছে এতিয়া ইলেকশ্যনৰ সময়ত কি কৰে। মই নিজে আবেগি গ'লোঁ। মই অলপ বহি দিলোঁ তেওঁৰ ঘৰত, বহি ক'লোঁ পানী অলপ দিয়কচোন। পানী খোৱাৰ কাৰণে তেওঁ আৰু ভাল পালে। চাহ দিওঁ নেকি কিবা কৰোঁ এনেকৈ সুধিছে। মই কৈছোঁ একো নালাগে, মই জিকি পেলাই আহি আপোনাৰ ঘৰ বনাই দিম, হাৰি পেলাই আহি বনাই দিম, এইবিলাক একো কোৱা নাই। মই কৈছোঁ আপুনি এনেকুৱা ঘৰত থাকে মই নাজানো, আপুনি মোক ক'ব লাগিছিলে। মই আজি আহোঁতে আপোনাক দেখি পালোঁ আৰু আপুনিও আজি কৈছে মই আপোনাৰ ঘৰটো কিবা এটা ব্যৱস্থা মই কৰি দিম। কৈ পেলাই ইলেকশ্যনৰ সময়ত মই কাম কৰি আছোঁ, গৈ আছোঁ কাম কৰিছোঁ, জিকি গ'লোঁ। তেতিয়া জিকাৰ একমাহমান পাছত দেখিছোঁ মানুহ এটা মোৰ দোকানৰ আগত ৰৈ আছে। মই মানুহজনক ক'ত দেখিছোঁ, পাহৰি গ'ল মানে আপুনি? পাহৰি গ'লোঁ মানে মনত আছে, কিন্তু তেওঁ ৰৈ থাকে এনেকুৱাকৈ ৰৈ থাকে, খাৰা হৈ থাকে আৰু ড্ৰেছ পোছাক ইমান ভাল নহয়। আপোনাক একো নকয়? একো নকয়। এতিয়া মই ষ্টাফকেইটাক কওঁ তেওঁ যে ৰৈ থাকে কিবা দৰৱ পাতি লাগে দিছ নেকি? কয় নাই একো নকয়। তেতিয়া এদিন মোৰ লগত এই ৰাজীৱ আছিলে, ক'লে, মই ক'লোঁ কি হ'ল মানুহজন? কৈছে কেলৈ আপুনি গৈছিলে যে না ঘৰত? আমি গৈছিলোঁ। তেতিয়া তেওঁক মই ধৰি বহালোঁ, বহাই চাহ খাব নেকি সুধিলোঁ। মই এদিন তাক চিনিব পৰা নাই তেওঁক, মই কৈছোঁ বেয়া নাপাব, মোক ক্ষমা কৰিব। নেক্সট ডে আহিছে তেতিয়া মই ক'লোঁ ঠিক আছে ৰ'ব মই যাম। তেতিয়া তেওঁৰ ঘৰত গৈ আমি চালোঁ, চাই পেলাই তেওঁৰ ঘৰটো খুব ভালকৈ বনাই দিব নোৱাৰিলোঁ। তেওঁৰ পাকেৰ ঘৰটো পাকেৰ ঘৰৰ নিচিনা আমি টিনা দি বেৰা দি ধুনীয়াকৈ বনাই দিলোঁ। আৰু মানুহজনো ভাল, মানুহজনো মোক যে মই ফ্ৰী দিম, তেওঁ বহুত কিবা কিবি ল'ব তেনেকুৱা নহয়। তেওঁক টিনা কিনি দিছোঁ, তেওঁ কান্ধেৰে টিনা আনিছোঁ, কান্ধত টিনা আনিছে, ঠেলা ভাড়াটো মোৰ বচাইছে। তেওঁ কৈছে হ'ব মই যোগালী এটা লৈ মোৰ ঘৰৰ ওচৰত আছে, আনিছে কাটি পেলাই, তেওঁ নিজে বনাইছে, তেওঁলোকে বনাই মেলি ঠিক ঠাক কৰি ৰাখিছে। এতিয়াও মানুহজন মানে খুব দেখিলে খুব ভালকৈ হাঁহে, কথা এটা পাতে আৰু মই সুধোঁ ভাল আছে নেকি, তেওঁ নমস্কাৰ কৰে, ময়ো নমস্কাৰ কৰোঁ। সেইটোৱে ভাল লাগে আৰু তেওঁক কিবা এটা মই মানে কিবা না কিবা ধৰণে কিবা এটা তেওঁৰ ব্যৱস্থা কৰি দিব পাৰিছোঁ, তাৰ কাৰণে মোৰ ভাল লাগিছে। আকৌ মই তেনেকুৱাকৈ বিচাৰোঁ যে আমি এতিয়া ৰাজনীতি কৰি আছোঁ, ৰাজনীতি প্লেটফৰ্মত আহিছোঁ, ৰাইজৰ লগত টাচ ৰাখোঁ, মৰিয়নি গোটেই সমষ্টিৰ লগত টাচ ৰাখোঁ, মই গাঁৱতো টাচ ৰাখোঁ। মোৰ মেডিকেলত গাঁৱৰ মানুহ বহুত আহে, তেওঁলোকক সোধোঁ এনেকুৱা কি সুবিধা আছে কি নাই, তেওঁলোকক সোধোঁ, তেওঁলোকে কয়। আকৌ বাগানৰো মোৰ খুব বন্ধু আছে, আমাৰ পাৰ্টিৰো মানুহ আছে, তেওঁলোকৰ লগতো কথা পাতোঁ। আমি তেওঁলোকৰ লগত মিলাজুলি কৰি আমি থাকোঁ। আৰু বাগানৰো কোনোবা মানুহ আহিছে, কোনোবা পেচেণ্ট আছে, যাব লাগে আমি পঠাওঁ। আমাৰ মিউনিচিপালিটিৰ কিছুমান গাড়ী আছে, ৰাইজৰ লাগে, আমি তেনেকুৱাকৈ পঠাওঁ। আৰু খুব মিলাজুলিকৈ আৰু গাঁৱৰ লগত, বাগানৰ লগত, টাউনৰ লগত খুব মিলাজুলিকৈ মই কাম কৰি আছোঁ আৰু খুব ভাল লাগিছে। যদি আপুনি এতিয়া নিৰ্দলীয়ভাৱে জিকিলে, যদি আপুনি বিজেপিৰ পৰা জিকিলেহেঁতেন কি ডিফাৰেঞ্চ থাকিলেহেঁতেন? মই কিবা ডিফাৰেঞ্চ হ'ব বুলি মই নাভাবোঁ, কাৰণ আমাৰ যিজন চেয়াৰমেন আছে বিশ্ববা শইকীয়া ডাঙৰীয়ানী, আৰু মই ভাইচ চেয়াৰমেন আছোঁ। ৱাৰ্ড কমিশ্যনাৰ আমাৰ বিজন মজুমদাৰ আছে, পিকলু ৰয় আছে, ৰঞ্জুশ্ৰী দাস আছে, আৰু আমাৰ গায়ত্ৰী চক্ৰৱৰ্তী আছে। আমি সকলোৱে ধুনীয়াকৈ মিলি আছোঁ। আৰু আমাৰ লগত বিজেপিৰ দুজন আছে, কস্তুৰী আগৰৱাল গগৈ আছে, চুমকি দত্ত মজুমদাৰ আছে। তেওঁলোকক আমি সমানে চাই আছোঁ যে আমাক ছাপোৰ্ট কৰিছে, আমি বোৰ্ডটো বনাইছোঁ, তেওঁলোকক আমি বেলেগ চকুৰে চাম, সেইটো নহয়। আমি কমিটিখন সকলোকে, আমাৰ 10টা ৱাৰ্ড কমিশ্যনাৰ, 10টা ৱাৰ্ডৰ ৰাইজ সকলোকে আমি সমান চকু দেখিছোঁ আৰু খুব ধুনীয়াকৈ আমি সকলোৰে মানে কথা শুনিছোঁ, কি কৰিব লাগে। তেওঁলোকৰ ড্ৰেইনৰ প্ৰব্লেম আছে, ৰাস্তাৰ প্ৰব্লেম আছে, ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম আছে। আমি সকলো ধুনীয়াকৈ সকলোৱে মিলি 10টা ৱাৰ্ড কমিশ্যনাৰ মিলি
আমি ধুনীয়াকৈ কাম কৰি আছোঁ আমাৰ ভিতৰত কোনো মতভেদ মানে কোনো ৰকমৰ মানে হেৰি নাই ভেদাভেদ নাই আমি চলি আছোঁ আপোনাক বহু বহু শুভেচ্ছা থাকিল আৰু এনেকৈ চলাই থাকক আৰু বহুত ধন্যবাদ আমাৰ লগত আপোনাৰ জীৱনৰ বহু সময় আলোচনা কৰাৰ কাৰণে এতিয়া আপোনাৰ মৰিয়নি নগৰক লৈ পেলাই পৰিকল্পনা কি আছে মৰিয়নি নগৰক লৈ পৰিকল্পনা আছে আমাৰ আগৰ প্ৰাক্তন অলোক ঘোষ ডাঙৰীয়া আছিলে MLA তেওঁৰো কিছুমান আশা আছিলে আৰু আমাৰ টাউনৰ ৰাইজৰো আশা আছে আৰু মৰিয়নি সমষ্টিৰো লোকৰো আশা আছে যে আমাৰ বহুত মানুহ মৰিয়নিৰ পৰা গৈ বাহিৰত কাম কৰিব লাগে বাহিৰত ফেক্টৰীত কাম কৰিব লাগে এনেকুৱা গাঁতানি আছে কাঠপটীয়া মিল আছে এনেকুৱা আমাৰ যোৰহাট আছে এনেকুৱা গৈ কাম কৰিব লাগে আমি ভাবিছোঁ তেওঁলোকক যদি আমি ধৰক আমাৰ মৰিয়নি বিৰলাটোৱে আছে যদি বিৰলাকে আমি কওঁ যে আপুনি এটা ফেক্টৰী খোলক ভালকৈ এটা কৰক কমচে আমাৰ 5,000 এমপ্লয়ি লওক আমি লোকেল মানুহ দিম বা আমাৰ যেটো আমাৰ এইটো ইণ্ডাষ্ট্ৰি এৰিয়া ডিক্লেয়াৰ হৈছে তাতো যদি আমি গভৰ্ণমেণ্টক কৈ আমি কিবা এটা ইণ্ডাষ্ট্ৰি আনিব পাৰোঁ আমাৰ মনটো ভাল লাগিব আমাৰ মৰিয়নি সমষ্টিৰ ৰাইজক আগত আমি প্ৰাধান্য দিম কাম কৰিবলৈ সুবিধা দিম আৰু আমি মৰিয়নি ডেইলি বজাৰত আমি দোকানখিনি বনাই দিব পাৰিলে আমাৰ ব্যৱসায়ীটো আৰু অলপ ভাল হ'ব কাৰণ দোকানকেইটা আছে সপ্তাহে এদিন বহে বোকা হয় কিবা হয় ইমান বিকিব নোৱাৰে এতিয়া যদি আমি অলপ অলপকৈ বনাই দিব পাৰোঁ তেতিয়াহ'লে সেই দোকানীকেইটা বহিব পাৰিব আৰু কিছুমান দোকান আমাৰ বাঢ়িব পাৰে প্লাছ হ'ব পাৰে তাতো আমি বেলেগ মানুহ এড কৰিব পাৰিম তেনেকুৱাকৈ আমি ধৰক যদি আমাৰ ওপৰতো আমি ঢালাই দিব পাৰোঁ তাৰ ওপৰতো আমি বেলেগ এটা ব্যৱস্থা কৰিব পাৰোঁ মিউনিচিপালিটি এটা ইনকাম চ'ৰ্চ আহিব আৰু মিউনিচিপালিটি হ'ল এটা চৰকাৰ নিজাববীয়া চৰকাৰ হয় মিউনিচিপালিটি আমাৰ 10টা ৱাৰ্ড লৈ নিজাববীয়াকৈ চৰকাৰ আমি আমাৰ টেক্স কালেকশ্যন কৰোঁ আমি আমাৰ নিজাববীয়াকৈ আমি এইবিলাক বৰ্ডত বহি ডিচিশ্যন লৈ আমি কাম কৰোঁ তেতিয়া আমাৰ যেতিয়া ইনকামটো বাঢ়িব তেতিয়া আমি ৰাইজক দিব পাৰিম আজি ৰাইজৰ কাৰণে আমাক আজি কেইদিনমান আগত আমাক চৰকাৰে 3টা আমাক গাড়ী দিছে AC মানে AC মাল টানা গাড়ীকেইটা জাবৰ টানা গাড়ীকেইটা জাবৰ নিষ্কাশন কৰাৰ কাৰণে তো আমি তেনেকুৱাকৈ এই 3টা গাড়ী আমাৰ আগৰ 2টা আছে 5টা আমাৰ ডাম্পাৰ 2টা আছে ট্ৰেক্টৰ আছে চেচপল আছে আগত চেচপল ছাৰ্ভিচটো নাছিলে এতিয়া চেচপল ছাৰ্ভিচ ৰাইজে পাইছে সুবিধা হৈছে তেনেকুৱাকৈ আমি সুবিধাখিনি দি যাম আগত লাইটত এটা পোষ্ট এৰি এটা পোষ্টত আছিলে এতিয়া আপোনাৰ প্ৰত্যেকটা পোষ্টত আমি লাইট দিছোঁ কিছুমান জগাত আমি ভিতৰত লাইট দিছোঁ এতিয়া চাওক এই 1.5 বছৰ হোৱা নাই আমি মোৰ ৱাৰ্ডৰ কথা কৈছোঁ আমাৰ প্ৰথম এণ্ট্ৰেঞ্চৰ ৰাস্তা এটা বনালোঁ ভিতৰৰ ফালে এটা ৰাস্তা বনালোঁ যিটো ৰাস্তা মৰিয়নিৰ ভিতৰত ক'তো হোৱা নাই কালাৰিং ব্লক দি 2টা ৰাস্তা হ'ল এতিয়া আমাৰ আৰু এটা আমাৰ বাইলেন 2 হৈ আছে ৰাস্তা 3টা আৰু এটা বাইলেন 3 হৈ আছে 4টা আৰু এটা দুৰ্গা মণ্ডপৰ ফালে এটা ড্ৰেইন হ'ব 4টা 5টা কাম মই মোৰ ৱাৰ্ডৰ মানে 1 বছৰ 2 মাহৰ ভিতৰত আমি ষ্টাৰ্ট কৰিছোঁ তেনেকুৱাকৈ প্ৰত্যেকটা ৱাৰ্ডতে ষ্টাৰ্ট কৰিছোঁ তাৰমানে আমি মৰিয়নিৰ টাউনখন খুব দ্ৰুত গতিৰে আমি ডেভেলপ কৰিবলৈ গৈ আছোঁ তেনেকুৱা আমি আমাৰ যি যোৰহাট ডিষ্ট্ৰিক্টৰ আৰু মিউনিচিপালিটি আছে তিতাবৰ আছে টিয়ক আছে যোৰহাট আছে তেওঁলোকৰ লগতো কথা পাতোঁ আমাৰ DC ছাৰো খুব সহযোগ কৰে আমাৰ SDO চিভিল ৰাহুল গুপ্তা ছাৰ আছে তেওঁ আমাক সহযোগ কৰে আমাৰ প্ৰিয়ব্ৰত হাজৰিকা আছে তেওঁ খুব সহযোগ কৰে আমাৰ ষ্টাফসকল আছে তেওঁলোকেও আমাক খুব সহযোগ কৰে কিন্তু আৰু এটা কথা আপোনালোক কৈছোঁ আমি যেতিয়া চকীত বহিছোঁ আমি যেতিয়া বৰ্ডত বহিছোঁ আমি যেতিয়া বৰ্ড গঠন কৰিছোঁ তেতিয়া কিন্তু আমাৰ চাফাই কৰ্মী যিবিলাক দিদি আছে চাফাই কৰ্মী দিদি তেওঁলোকে কিন্তু আমাক এটা কথাই বাৰ বাৰ কৈ আছে हम लोग को रहने का लिए माटी दीजिए घर दीजिए नहीं तो हम लोग अभी रेल का जगह में रहता है रेल हटा देगा तो हम लोग कहाँ जाएगा কিন্তু এটা কথা আমি ভাবিছোঁ যে এই যে চাফাই কৰ্মী তেওঁলোকক দেখিলে কোনোবাই পানী বিচাৰে তেওঁলোকে কয় এনেকুৱাকৈ দিয়ে তেওঁলোকে কিন্তু মোৰ ঘৰত আহে সপ্তাহে 2 দিনলৈ আহিব বহিব মোৰ ঘৰত মই পানী খুৱাওঁ চাহ খুৱাওঁ বিস্কুট দিওঁ তেওঁলোকে খাই পেলাই যায় তেতিয়া তেওঁলোকে কান্দি পেলাই কয় ছাৰ বেলেগৰ ঘৰত গ'লে মোক পানী এনেকুৱাকৈ দিয়ে ভেদাভেদ এটা ভাবে ৰাস্তাটো চাফা কৰিছে কিবা চচি হৈছে আৰু ৰাস্তাটো চাফা কৰিছে কাৰ কাৰণে তেওঁলোকে লেতেৰা চাফা কৰা মানুহ নহয়নে লেতেৰা কৰা মানুহ আমি ৰাইজে লেতেৰা কৰিছোঁ তেওঁলোকে চাফাই কৰ্মীয়ে তেওঁলোকে চাফাই কৰিছে পৰিষ্কাৰেই কৰিছে
তেওঁলোকক আমি মৰমহে কৰিব লাগে। লেতেৰা কৰিছোঁ আমি ৰাইজ, চাফা কৰিছে আমাৰ চাফাই কৰিব, তো তেওঁলোকে আমি মৰমহে কৰিব লাগে। কিন্তু তেওঁলোকৰ কাৰণে আমি যেতিয়া লেটাৰ লিখিছোঁ, তেওঁলোকৰ কাৰণে মাটি লাগে, DC ছাৰে আমাক এটা লিখিত দিছে যে তেওঁলোকৰ কাৰণে আমাৰ এটা মিটিং দিব লাগে, মাটি ৰেডি কৰিব লাগে। তেতিয়া আমাৰ SDO চিভিল আছিলে গায়ত্ৰী হাইলিঙীয়া মেম, তেওঁ আহিছিলে, আমাৰ চাৰ্কল অফিচৰ পৰা আমাৰ মণ্ডল দীপু আছিলে আৰু মই আছিলোঁ, চবেই মিলি আমি মিটিং কৰিছিলোঁ, তেওঁলোকে আছিলে যে তেওঁলোকক মাটি দিব লাগে। তো চাগে খুব সোনকালে আমি মাটি পাম আৰু মাটি পালে আমি PMY যিটো কোৱাৰ্টাৰ আমি এপ্লাই কৰিম আৰু চাগে খুব সোনকালে তেওঁলোকক আমি জগা দিবলৈ সক্ষম হ'ম। সেইটো যদি দিব পাৰোঁ আমি ভাবিম যে আমি এটা ভাল কাম আমি কৰিব পাৰিছোঁ। কাৰণ মৰিয়নি নগৰৰ কাৰণে ভাল হ'ব, কাৰণ তেওঁলোকে থকা মানে মৰিয়নি নগৰখন ৰাইজে পৰিষ্কাৰ থকা, মানে ৰাইজে যিটো মানে জাবৰ বাহিৰত পেলায়, ঘৰটো চাফা কৰি বাহিৰত জাবৰটো পেলায়, তেওঁলোকে কিন্তু সেই জাবৰটো চাফা কৰে, তেওঁলোকে চাফাই কৰিবি, তেওঁলোকক মৰম দিব লাগে। তেওঁলোকে আমাক ৰাস্তাটো চাফা কৰি ৰাখিছে, মৰিয়নি নগৰখন চাফা কৰি ৰাখিছে। তেওঁলোকে যদি এসপ্তাহ কাম বন্ধ কৰি দিয়ে বা কাম নকৰোঁ বুলি কয় আমি নোৱাৰিম কৰিবলৈ। তো তেওঁলোকক যদি আমি ঘৰটো দিব পাৰোঁ, জগাটো দিব পাৰোঁ, আমি ভাবিম যে আমি এটা ভাল কাম কৰিব পাৰিছোঁ।